বাণীপুৰ ৰেল ষ্টেচন বনোৱা হ'ল। ৰেল ষ্টেচনত যে এই সৰু সৰু যে গাৰুডা এপে জাতীয় গাড়ীখিনিয়ে এই পেচেঞ্জাৰক ডিঙিটো মুচৰি আছে, তাৰ অল্টাৰনেটিভ যে আমি চৰকাৰীভাৱে যে গোটেই ব্যৱস্থাটো সুৰক্ষিত এটা ব্যৱস্থা কৰিব লাগে, চিটি ছাৰ্ভিচ চলাই আমি ষ্টেচনটো তাত পাতি দিছোঁ, মানুহ যেনেকৈ যায় মতলব নাই। আমি এখন পাৰ্ক পাতি দিছোঁ, মানুহ যেনেকৈ যায় আমাৰ মতলব নাই। আমাৰ মানে দায়িত্ব সিমানতে শেষ হৈ গৈছে। মই কৈছোঁতো পৰিকল্পনা কৰিছে, কিন্তু পৰিকল্পনাটো ৱেল প্লেনিং পৰিকল্পনা নহয়। মই মুকলিভাৱে এটা বিতৰ্কিত কথা এটা কওঁ, মই অতি সোনকালে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইটামান বিভাগত মই তদন্ত নিজাববীয়াকৈ কৰিম আৰু মই মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিম। লাষ্ট 1 মাহত কেইটামান বিভাগত ৱাৰ্ডত এডমিট কিমান হ'ল পেচেণ্ট, অপাৰেশ্যন কিমান কৰিলে আৰু ৰেফাৰ কিমান হ'ল। মোৰ ওচৰত এটা প্ৰমাণ আহিছে, এটা বিভাগত অপাৰেশ্যন কৰিবলৈ পেচেণ্ট এজন আহিলে, পেচেণ্টজনক এসপ্তাহ ৰখিব লাগিব বুলি ক'লে, কিন্তু বাহিৰত গ'লে মানে আজি যদি যায় কালিলৈ মই অপাৰেশ্যন কৰি দিম বুলি এজন ডাঙৰ চিকিৎসকে পৰামৰ্শ দিছে। উপায়বিহীন হৈ এসপ্তাহ ৰখি থকাতকৈ তেওঁ বাহিৰত, তেওঁ যিখন হস্পিটেলৰ নাম কৈছে সেইখন হস্পিটেলত তেওঁ এডমিট হৈছে। যেতিয়া একদম ডিব্ৰুগড়ত 2 বছৰ আগতে বানপানী হ'ল, কৃত্ৰিম বানপানী, কোনকেইটা ড্ৰেইনত অভাৰফ্ল' হৈছে মই গোটেই গাড়ী লৈ নিজে চাইছোঁ, গোটেই ছিষ্টেমটো মই চাই আছোঁ, কাৰবাৰটো। মোৰ তেতিয়া ষ্ট্ৰাইক কৰিছে যে মেইন ড্ৰেইনটোৰ প্ৰেছাৰত পানী লৈ গৈ আছে, পানী নিব পৰা নাই। তাৰ অল্টাৰনেটিভ আমি খনিকৰৰ ফালৰ পৰা চেঁচা নৈত আমি পানীটো পেলাব পৰা ব্যৱস্থা আছেনে নাই। তো মই নিজেই গৈ ভিডিঅ' কৰিলোঁ। তাৰমানে মই এই বস্তুটো ফেচবুকত মই লিখিছিলোঁ যে আমি চেঁচা নৈখনক ব্যৱহাৰ কৰিব কিয় নোৱাৰোঁ ডিব্ৰুগড় টাউনৰ পানী। বিজ্ঞ ব্যক্তিয়ে মোৰ কথাটো মানি লোৱা নাছিল। ডিব্ৰুগড়খনতকৈ চেঁচা নৈখন ওপৰত আছে বুলি এজন বহুত ডাঙৰ বিজ্ঞ ব্যক্তিয়ে কৈছিলে সাংবাদিকৰ আগত। মই ফেচবুকত দিয়াৰ পিছত চেঁচা দলংখনৰ তলেদি পানী সোঁত বৈ পেলাই যেতিয়া নৈখনত পৰিছে, ভিডিঅ'ত তুলি পেলাই যেতিয়া দেখুৱাই দিলোঁ, তেতিয়া মানুহখিনিয়ে মানি ল'লে যিটো হাৰত পানী গৈ আছে। পুৰণা কোৰ্টৰ সন্মুখত পদ্মনাথ গোহাঁইনী বৰুৱাৰ নামত এখন পাৰ্ক আছে, তাত মূৰ্তিজনা আছে। বছৰেকত অকল 2টা দিন, 15 আগষ্ট আৰু 26 জানুৱাৰী হোৱাৰ আগত চফা তফা কৰিব, ঝাৰু চাৰু মাৰিব, লাইট কেইটামান লগাই দিব। এই লাইটকেইটা 15 আগষ্টৰ 2 দিনৰ আগৰ পৰা জ্বলিব, 13 তাৰিখৰ পৰা, খুব বেছি 17 তাৰিখলৈকে জ্বলিব। ইণ্টাৰেষ্টিং কেছ, মই খোজকাঢ়ি যাওঁতে সেইদিনা মন কৰিছোঁ, গেটখন খুলিবলৈ ব্যৱস্থা নাই। গেটখন বাহিৰ ফালে খুলিলে, ড্ৰেইনটো ওখকৈ বনাই দিলে। গেটখন যদি ভিতৰ ফালে খোলে তো মই নাজানো, চাবলৈ যাব লাগিব। এতিয়া গেটখন মানে প্ৰায় 1 ফুটমান ফুটপাথ আহি গ'ল, খুলিব নোৱাৰে তাৰমানে গেটখন। তাৰ কাষত বাথৰুম এটা দি থৈছে, পাৰ্কখনৰ কাষত বাথৰুম। মানে যাৰ যি মন গৈছে আহিছে, চকীখন পাইছে, ব্যৱস্থা কৰিব লাগে কৰিছে। উজ্জ্বলা, এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিবলগীয়া আছে। যিহেতু যান জঁটৰ সমস্যাৰ কথা আমি পাতি থাকোঁতে ডিব্ৰুগড়ৰ যিখন দেওবৰীয়া বজাৰ, আমাৰ চকিডিঙৰ পৰা বৈৰাগী মঠৰ অঞ্চলটোৰ ভিতৰত বাগানৰ কাষত যিখন আমাৰ দেওবৰীয়া বজাৰ বহে, কাৰণ আমাৰ তাত প্ৰায়খিনি বজাৰ দিবলৈ অহা মানুহ আমাৰ থলুৱা মানুহ। আমি কাকো নেগলেক্ট কৰিব নোৱাৰোঁ, যিহেতু আমাৰ সেই থলুৱা ব্যৱসায়ী, আমাৰ থলুৱা মানুহ, আমাৰ নিজৰ অসমীয়া মানুহ। আৰু লগতে আমাৰ ডিব্ৰুগড় চহৰৰ প্ৰায় মানুহে তাত দেওবৰীয়া বজাৰখন কৰিবলৈ যায়, আৰু যাবই দিয়কচোন। দেওবাৰ দিন হিচাপত এটা দিন পায়, যোনে যেনেকৈ পাৰে সপ্তাহটোৰ কাৰণে কিছুমানে বজাৰ কৰি থৈ যায়, কিছুমানে ডেইলি বজাৰ কৰিবলগীয়া বা যিয়ে নহওক। সেই বজাৰখন যথেষ্ট আমাৰ ডিব্ৰুগড়ত আমি সেই বজাৰখনক আমি নুই কৰিব নোৱাৰোঁ, আঁতৰাব নোৱাৰোঁ। এই বজাৰখন আমাক লাগে, বিশেষকৈ থলুৱা ব্যৱসায়ীখিনিক আমি হেৰি কৰিব নোৱাৰোঁ, নেগলেক্ট কৰিব নোৱাৰোঁ। বহুতো যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। যোৱা দেওবাৰো এজন ব্যক্তি ট্ৰাকৰ খুন্দাত তাতে মৃত্যুবৰণ কৰিছে। অলপ দিনৰ আগত আমাৰ চিংচাপুৰী অঞ্চলত এগৰাকী ছাত্ৰী ডাম্পাৰৰ খুন্দাত নিহত হ'বলগীয়া হ'ল, যুৱতী। এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে এটা ব্যৱস্থা ল'ব নোৱাৰে নেকি? যিহেতু আমাৰ বজাৰখন য'ত বহে তাৰ 2 কাষে বাগান। এতিয়া আমি কোৱা শুনিছোঁ বাগানখনৰ এটা ছাইডে মাটি অধিগ্ৰহণ কৰা হৈছে
কিবা গভৰ্ণমেণ্টে হয়তো কিবা প্ৰজেক্ট লৈছে বা কনফাৰেঞ্চ হল হ'ব কিবা এনেকৈও শুনিছোঁ। আপোনাৰ মন্দিৰৰ কাৰণেও মাটি দান কৰিছে। ডিব্ৰুগড় প্ৰেছ ক্লাব নে কাৰোবাকো তেওঁলোককো অলপমান মাটি তাত দিয়া হৈছে। কিন্তু আমাৰ এই থলুৱা ব্যৱসায়ীসকলক লৈ কাৰণে আমি এখন মাৰ্কেট ছেট পাৰ্মানেণ্টলি বনাব নোৱাৰোঁ নেকি? বনালে আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ সমাধান আহিব। একটো যান জঁটৰ সমস্যাটো আমাৰ অলপ হ'লেও কম হ'ব, আৰু 2 নম্বৰতে আমাৰ থলুৱা মানুহখিনিক, ব্যৱসায়ীখিনিক আমি এটা সংস্থাপন, পাৰ্মানেণ্ট সংস্থাপন দিয়া লেখীয়াই হ'ব। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মই এটা কথা বুজি পোৱা নাই। প্ৰথম হ'ল ডিব্ৰুগড় কি? এতিয়াৰ ডিব্ৰুগড়খন আমি কি? এতিয়া যিখন ডিব্ৰুগড় দেখিছোঁ আমি সেইখন আনাডাৰ 50 yearsৰ কাৰণে এটা সপোন লৈ পেলাই কাম কৰিব লাগিব, হয়নে? 30, 40, 50 বছৰলৈকে সেইখন ডিব্ৰুগড় থাকিব লাগিব। সেই সপোনটো দেখি পেলাই আমি কাম কৰিব লাগিব। কিন্তু ৰাজধানীৰ মৰ্যাদা পোৱাৰ পিছত ৰাস্তাৰ ওপৰতনো বজাৰ দিয়েনে বাৰু? মোক এটা কথা কওক। ৰাস্তাটো বন্ধ কৰি দিয়ক, তাত মোৰ ক'বলগীয়া নাই। ৰাস্তাৰ ওপৰত এফালে গাড়ী যাব, ৰাস্তাটোৰ ওপৰত আপোনাৰ দোকান। ৰাস্তাটো বনাইছে গাড়ী চলিবলৈহে। আজি যে এক্সিডেণ্ট হৈছে, তাৰ কাৰণে কিন্তু একমাত্ৰ দায়ী দোকানখিনি। দোকানখিনিক বহিব দিয়া ব্যৱস্থাটো দায়ী। দোকানখিনিক বহিবলৈ কোনে দিছে? ব্যৱস্থা এটাই দিছে। মই মাজতে সামাজিক মাধ্যমত মই এই গোটেই ব্যৱস্থাটোত এই ৰোড ছাইড ভেণ্ডৰ, মই অকণমান দূৰৰ পৰা ক'ব লাগিব, ৰোড ছাইড ভেণ্ডৰ নেতা দুজন মানে ফেচবুক লাইভত কৈ আছিলে, দেখিছিলোঁ। হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, ভেণ্ডৰৰ ছাপৰ্টত ক'ব লাগে। তো মোৰ কথাটো হৈ গ'ল যে তুমি দিল্লীত হাইকোৰ্ট, সুপ্ৰিম কোৰ্টে যিটো অৰ্ডাৰ দিব, দিল্লী, বম্বে, প্ৰথম দিল্লী আৰু বম্বে আৰু ডিব্ৰুগড় পাৰ্থক্য আছে। দিল্লীত একফালে 3 লাইন থাকিব ৰাস্তা, এফালে 3 লাইন থাকিব, 6টা লাইনৰ ৰাস্তা থাকিব, বা এফালৰ পৰা 2টা লাইনত গাড়ী যাব, এফালৰ পৰা 2টা লাইনত আহিব। ইমান বহল বহল ৰাস্তা দিল্লীত থাকে, হয়নে? তাৰপিছত কাষত ফুটপাথটো দিব তেওঁলোকে, প্ৰায় 6-7 ফুট বহল ফুটপাথ দিব। তাৰপিছত দেখিব আপুনি এখিনি খোলা মাটি থাকিব। খোলা মাটি থকাৰ পিছত বাউণ্ডেৰী ৱাল থাকিব। সেই খোলা মাটি টুকুৰাত দোকানকেইখন যদি দিয়ে, সেইটো ৰোড ছাইড ভেণ্ডিং জ'ন কৰিবলৈ ভাল। কোনখননো পৃথিৱীত ৰাস্তাৰ ওপৰত দোকান দিবলৈ হাইকোৰ্টে অৰ্ডাৰ দিব? ৰাস্তাটো বনাইছে PWD য়ে গাড়ী চলিবলৈ। ৰাস্তাৰ ওপৰত গাড়ী চলিবলৈ গভৰ্ণমেণ্টে টেক্স লৈ আছে এখন গাড়ীৰ পৰা। নাভূত নাচুত কাৰবাৰ হয়নে নহয়? দোকান দিব বিচাৰিছে, ৰাস্তাৰ কাষত খোলা মাটি টুকুৰাত দিব লাগে। আপুনি চকিডিঙৰ কথা কৈছে, গোটেই ডিব্ৰুগড় টাউনখনৰ মাজমজিয়াততো এই গোটেই কাৰবাৰটোৱে হৈ আছে, ৰাস্তাৰ ওপৰত দোকান। আপুনি এইফালে মানকটাৰ ফালে যাব, ৰাস্তাৰ ওপৰত দোকান। চকিডিং চাৰিআলিৰ পৰা ডনবস্কৰ ওচৰলৈ আহিবলৈ ৰাস্তাৰ ওপৰত দোকান। চিং চাপৰিৰ ওচৰলৈ যাব, মাজতে অলপ এভিকশ্যন হোৱা দেখা চাওক পাইছিলোঁ। এতিয়া কথাটো হ'ল, মই আপোনাক চিম্পুল এটা উদাহৰণ দিছোঁ। আপোনাৰ যদি ঘৰৰ চাৰিসীমাটো যদি আপুনি চাৰিওফালৰ পৰা যদি প্ৰটেকশ্যন নিদিয়ে, হয়নে? যদি প্ৰটেকশ্যন নিদিয়ে, আপুনি ৱাল যদি নাথাকে, গেট নাথাকে, জেওৰা নাথাকে, আপোনাৰ জপনা নাথাকে, তেতিয়াহ'লে ওচৰ পাজৰৰ মানুহে আহি পেলাই আপোনাৰ মাটিত যদি অধিগ্ৰহণ কৰি বহে, আপুনি যদি মালিক হিচাপত খেদিবলৈও নাযায়, 6 মাহ এবছৰৰ মূৰত যদি আপুনি মালিক হিচাপত খেদিবলৈ যায়, তো সেই মানুহজনক দুখ দিব নে মালিকজনক দুখ দিব গোটেই ব্যৱস্থাটো? তো মালিকজনে চাৰিসীমাটো ভালকে কটকটীয়াকৈ তেওঁ ৱাল মাৰিব লাগিছিলে, ফেঞ্চিং মাৰিব লাগিছিলে, জেওৰা মাৰিব লাগিছিলে। এতিয়া কথাটো হৈ গ'ল যে গোটেই ব্যৱস্থাটোত, প্ৰশাসনিক ব্যৱস্থাটোত যাৰ যি দায়িত্ব, ৰাস্তাৰ ওপৰত কাৰ দায়িত্ব থাকিব? মিউনিচিপালিটি থাকিব। ৰাস্তাৰ ওপৰত কাৰ দায়িত্ব থাকিব? জিলাখনৰ আয়ুক্তৰ থাকিব। জিলা প্ৰশাসন, জিলা প্ৰশাসন, মিউনিচিপালিটি, PWD ডিপাৰ্টমেণ্ট, সকলোৰে ইয়াত মানে লেপছ হৈছে। প্ৰথম যেতিয়া দোকান এখন বহিবলৈ আহে, তেতিয়াই যেতিয়া বাধা নিদিয়ে, বুজে গজালি হৈ যায়, দোকান এখনৰ পিছত 10খন দোকান হোৱাৰ পিছত আপুনি এভিকশ্যন কৰিব গ'লে, সেইটো তেওঁলোকৰ বাহ লোৱাৰো কোনো কথা নহয়, আৰু গোটেই ব্যৱস্থাটোত এটা ৰং কনচেপ্ট গৈ আছে।
মনিটৰ কৰিবলৈ প্ৰথমৰ পৰা লাগিছিলে। মই ক'লোঁ নহয় আপোনাৰ চাৰিসীমাটো মালিকক যেতিয়া চাৰিসীমাৰ ঘৰটো দি দিয়া হৈছে, বেৰা মৰাটো মালিকৰ দায়িত্ব। উন্মুক্ত কৰি থ'লে চোৰো আহিব, উন্মুক্ত কৰি থ'লে গৰু আহিব, উন্মুক্ত কৰি থ'লে বেলেগে আহি অধিগ্ৰহণ কৰিব। এতিয়া এই ক্ষেত্ৰত এতিয়া আপুনি মোক কি কওক, বিচাৰে? আপুনি চকিটিঙত অকল ৰাস্তাৰ ওপৰত দোকানখিনি আপুনি ছাইডত বহালে নহ'ব, মানকটাত কি হ'ব? মানকটাত আপুনি কৰিব গ'লে নহ'ব। চিংচাপৰি নতুনকৈ আপুনি শদিয়াৰ পৰা যে বজাৰবিলাক আহি বহিছে, সেইবিলাক কি হ'ব? ফুটপাথ বনাইছে মানুহে খোজকাঢ়িবলৈ আৰু ৰাস্তা বনাইছে গাড়ী চলিবলৈ। ইয়াত মানে আমাৰ ইয়াত চিভিক চেন্সটো নথকাৰ কাৰণে খোজকঢ়া মানুহখিনি ৰাস্তাত খোজকাঢ়ে আৰু ফুটপাথবিলাক দোকান দি দিয়ে। এতিয়া এইটো হাতত ধৰি দিয়ে কোনোবাই শিকাব নেকি? তো আপোনাক ক'ব বিচাৰিছে এই ক্ষেত্ৰত ডিব্ৰুগড় মিউনিচিপালিটিৰ গাত কঠোৰ হ'ব লাগিব, দায়িত্ব কঠোৰ হ'ব। আছে। নাই, কঠোৰ হ'ব লাগিব। প্ৰথম কথা হ'ল আপুনি এতিয়া মোক এটা কথা কওকচোন, আজিৰ পৰা 5 বছৰ আগতে চকিটিঙত বজাৰৰ সংখ্যা কিমান আছিলে, দোকানীৰ সংখ্যা, আৰু এতিয়াৰ সংখ্যা কিমান হ'ল? কিয় বাঢ়ি গৈ আছে? কাৰ ওচৰত কিমান হিচাপ আছে? ৰেজিষ্ট্ৰেশ্যন কিয় নকৰিলে? ছিষ্টেমত কিয় নহ'লে বজাৰ? আৰু বাঢ়িব। আৰু বাঢ়িব। মানুহৰ যেতিয়া পেটত যেতিয়া ভোক আহিব, এই যেতিয়া দেখিব যে চব্জি দোকানখন 10খন দিছে, চলিছে, ময়ো গৈ পেলাই চব্জি দোকান এখন দিওঁ, ডেফিনেটলি তেনেকৈ বাঢ়োঁতে আজি চকিটিং বজাৰ আহি ডনবস্কো পালেহি। কাইলৈ পৰহিলৈ চকিটিং বজাৰখন আহি ৰেডিঅ' চেণ্টাৰত পাবহি, ফ্লাইঅভাৰখনৰ গুৰিলৈকে পাবহি। দুখ দিটো লাভ নাই কাকো। কাৰণ গোটেই ব্যৱস্থাটোত যি হাৰত নিবনুৱা সমস্যা বৃদ্ধি পাইছে, মানুহে যেতিয়া ভাবিছে যে আজি মই এইটো কৰি খালে মানে মোৰ 2 পইচা ইনকাম কৰিব পাৰিম, কিন্তু এটা কথা, মানুহে ভাবি পেলাই কাম কৰিলে নহ'ব, মানুহক ভাবিবলৈ বাধ্য কোনে কৰাব লাগিব? চৰকাৰে কৰাব লাগিব। আজি যেনেকৈ গোটেই এপে গোটেই ডিব্ৰুগড়খন ভৰাই দিলে, এপে গগো গোটেই ডিব্ৰুগড়খন ভৰাই দিলে, তো এই গোটেই ব্যৱস্থাটো চাব লাগিছিলে কোনে? আজি যেতিয়া এখন গাড়ী কিনিছে, এখনক দেখি 2খন কিনিছে, 2খনক দেখি 3খনে কিনিছে, আজি কৰোঁতে ব্যৱস্থাটো কি হ'ব? এটা সময়ত গৈ পেলাই ফ্লপ শ্ব' হ'ব আৰু সকলো ল'ৰা বেংকৰ ধাৰ সুত যাব। একে ব্যৱস্থা চব্জি মাৰ্কেটখনতো হ'বলৈ গৈ আছে। কাৰ কৰ্তৃত্ব আছে? কোনে হিচাপ ৰাখিছে? কিমান আহিছে? কিয় নাই ৰখা? আপুনি মোক এটা কথা গেৰাণ্টি দিব পাৰিব, চকিটিং বজাৰখন যদি আপুনি জালানৰ মাটি লৈ পেলাই দোকান দিয়ে, কাইলৈ ৰাস্তাত আকৌ দোকান নবহিব বুলি? চকিটিঙৰ বজাৰখন আগতে আছিলে আপোনাৰ ইটো ছাইডত, যিটো আপোনাৰ শংকৰদেৱ হস্পিটেলৰ ফালৰ পৰা আপুনি চকিটিং চাৰিআলিলৈ আহোঁতে DDA মাৰ্কেটখন আছিলে, সেইখন চকিটিং অৰিজিনেল মাৰ্কেট আছিলে। সেইখন চৰকাৰে বনোৱা মাৰ্কেট আছিলে। কিয় সেইখনত ফ্লপ হ'ল? তাৰ পৰা বজাৰখন চকিটিঙলৈ কিয় উঠি যাব দিলে চৰকাৰে? সম্পূৰ্ণৰূপে চৰকাৰৰ গাত দুখ আছেনে নাই? তেতিয়া বিজেপি চৰকাৰ নাছিলে, কংগ্ৰেছ চৰকাৰ আছিলে। কিয় সেই দোকান বজাৰখন তাত বহাব নোৱাৰিলে? আৰু আপুনি গেৰাণ্টি দিব পাৰিব চকিটিঙত মাটি অধিগ্ৰহণ কৰি চৰকাৰে যদি পুনৰ এখন বজাৰ কৰে, সেই বজাৰখন সৃষ্টি কৰিলে সেই বজাৰখনৰ পৰা আৰু এখন 3 নম্বৰ বজাৰ সৃষ্টি নহ'ব বুলি? প্ৰথম কথা হ'ল, যেনেকৈ আপোনাৰ স্থায়ী দোকানৰ মিউনিচিপালিটিৰ পৰা পাৰ্মিশ্যন লৈ পেলাই দোকান দিয়া ব্যৱস্থা আছে, মোৰ কথাটো হ'ল পলিচি চেঞ্জ কৰিব লাগিব। মিউনিচিপালিটি এখন চব্জি দোকান দিবলৈ বা এটা মানুহে এখন দোকান দিবলৈ, এই মুৰ্গী দোকানে হওক, সেই আলু কচু বিক্ৰী কৰা দোকানে হওক, মিউনিচিপালিটিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্টাৰ্ড হ'ব লাগিব, একাউণ্টেবিলিটি থাকিব লাগিব। কোন মানুহে আহি দোকান দি আছে, কাৰো ওচৰত হিচাপ নাই, হয়নে? কিয় হিচাপ ৰাখিব পৰা নাই? মই এই ক্ষেত্ৰত ভাবোঁ মিউনিচিপালিটিৰ অলপ মেন পাৱাৰো কমি আছে। নহয়, চাওক এতিয়া কথাটো হ'ল, প্ৰয়োজনীয়তা আছে, আপুনি সেই হিচাপত যোগাৰ কৰিব লাগিব। মই আপোনাক ক'লোতো, জালানৰ পৰা আপোনাৰ সিফালৰ মাৰ্কেটখন লোৱা হ'ল, ৰিলায়েন্সৰ যি মাৰ্কেটখন হ'ল, সেই মাৰ্কেটখনটো আগতে চব্জি মাৰ্কেট আছিলে, এণ্টায়াৰ এৰিয়াটো। তাত চব্জি মাৰ্কেট আছিলে, এতিয়া গৈ পেলাই ৰিলায়েন্স হ'ল। এতিয়া তাত কেইখনমান দোকান আছে। কোনোবা আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত নিজৰ মানে পাৰ্টিৰ অফিচ খুলি থৈ দিলে তাত লৈ পেলাই, আৰু কোনোবাই ব্যক্তিগত খণ্ডত লৈ থৈ দিলে। যি দোকানকেইখন আছে তেনেকৈ চলি আছে। এতিয়া মোক কওকচোন, চব্জি মাৰ্কেট তাৰ পৰা কিয় উঠি গ'ল? কাৰণটো হ'ল যে তাত চব্জি মাৰ্কেট হোৱাৰ লগে লগে চকিটিং চাৰিআলিলৈকে মানুহে বাইক গাড়ী ৰাখি ৰাস্তাটো জাম কৰিছিলে। তো সেই ছিষ্টেমটো যেতিয়া দিওঁতে কি মানুহখিনিয়ে গম পোৱা নাছিলে নি চকিটিং চাৰিআলিত ভিৰ হ'ব বুলি? মই আপোনাক কৈছোঁ যে পৰিকল্পনাৰ অভাৱ। ইয়াত কি প্ৰব্লেম হৈছে? বিধায়ক হৈছে, সাংসদ হৈছে, কোনোবা মিউনিচিপালিটি ৱাৰ্ড কাউন্সিলৰ হৈছে, চেয়াৰমেন হৈছে, তেওঁলোকে এটা সুদূৰ প্ৰসাৰী পৰিকল্পনা লৈ কাম নাই কৰা। ইয়াত মাটি পাইছে, ইয়াতে বজাৰ দিছে, তাত মাটি পাইছে, তাতে বজাৰ দিছে, কোনোবা এটা চুকত এটুকুৰা খোলা মাটি পাইছে, তাতে এৰি দিছে। সুপৰিকল্পিতভাৱে নকৰাৰ ফল। কিন্তু এতিয়া ৰাজধানী ঘোষণা হোৱাৰ পিছত
পৰিকল্পনাটোৰ প্ৰয়োজন বহুত বেছি আছে। বহুত বেছি আছে। আপুনি যিটো কথা কৈছে চকিটিং মাৰ্কেটত আপুনি মাটি কিমান অধিগ্ৰহণ কৰিব, দোকান কিমান বহাব পাৰিব, দোকান কিমান আছে, কাৰোবাৰ ওচৰত হিচাপ আছে, কাৰো ওচৰত নাই। মিউনিচিপালিটি লেচিয়ে দোকান আনি আছে, বহাই আছে, কাৰো ওচৰত হিচাপ নাই। আজি যদি তাত 500 দোকান হৈ গ'ল, আনুমানিক 500 নাই 1000ৰ ওপৰত হ'ব, সেই 1000 দোকানীক আপুনি বহাব পৰা মাটি কিমান দিব লাগিব তাহাঁতক। তাৰপিছত অসমীয়া মানুহ, দোকানত মই পিছলৈ নবহোঁ, মই আগত বহিম, ৰাস্তাৰ ওপৰত মই আগতে বহিছিলোঁ, এইবিলাক দম্ভালি মাৰিবলৈ আছেই। কোনে সমস্যা সমাধান কৰিব পাৰিব? সমস্যাটো সমাধান বিভাগে কৰিব লাগিব, কিন্তু বিভাগে এনেকুৱা এটা ব্যৱস্থা সৃষ্টি কৰি দিয়ে, সেই সৃষ্টিটো কিন্তু সমস্যা বৃদ্ধি হয়। গম পাইছেনে? এতিয়া ভেণ্ডিং জোন, য'ত মন গৈছে তাতে কোনোবাই দোকান খুলিছে, য'ত মন গৈছে তাতে দোকান খুলিছে। খোলোতে এনেকুৱা এটা পৰ্যায় আহি গ'ল, সময়ৰ মূৰত আপুনি এভিকশ্যন কৰিবলগীয়া পৰিস্থিতি আহে। প্ৰথম বহুতে কিয় উঠাব নোৱাৰিলে? এই চকিটিং মাৰ্কেটখনত আপুনি মাটিৰ কথা কৈছে, মাটি কিমান দিব? 1 বিঘা মাটিত বজাৰ হ'ব নেকি? এতিয়া 1 বিঘা মাটিতে চকিটিঙত আগতে বজাৰ দিছিলে, লাষ্টত গৈ পেলাই খতম। প্ৰয়োজনীয়তা ক'ত আছে? এই ক্ষেত্ৰত ডিব্ৰুগড় মিউনিচিপালিটি কৰ্প'ৰেচনে কৰিবলগীয়া বহুতখিনি মই ভাবোঁ আছে দায়িত্ব। চাওক, কিছুমান বস্তু বাই ফ'ৰ্চ কৰিব লাগিব, বাই ফ'ৰ্চ কৰোৱাব লাগিব। চকিটিং মাৰ্কেটখনত বজাৰ বহুত বাঢ়ি গৈছে, তাক দুটা ভাগত বিভক্ত কৰিব লাগিব। গম পাইছেনে? এখিনি শদিয়াৰ পৰা মানুহ আহি আছে, তেওঁলোকক তাত বেলেগ এটা স্থানত দিয়ক। এখিনি বেলেগ ফালৰ পৰা আহিছে, তেওঁলোকক বেলেগ এটা, আচলতে বিভিন্ন স্থানত ভাগ কৰি দিব লাগিব। আৰু মোৰ কথাটো হ'ল, ৰাস্তাৰ ওপৰৰ পৰা দোকান আঁতৰাবই লাগিব। হাইকোৰ্টে দিয়ে, সুপ্ৰিম কোৰ্টে দিয়ে, ডিব্ৰুগড়ত হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো মতে দিবলৈ গ'লে ডিব্ৰুগড় নচলিব। ডিব্ৰুগড় ৰাস্তা ঠেক, ৰাস্তাৰ ওপৰত দোকান দিব, এইটো মানে সমস্যা কোনো মাৰিব নোৱাৰে, সমাধান কৰিব নোৱাৰে। কাৰণ ৰাজধানী হ'ল, আগতে ডিব্ৰুগড় ৰাজধানী নাছিলে, ডিব্ৰুগড় এখন চহৰ আছিলে, এতিয়া ৰাজধানী হ'ল। ৰাজধানীত বিভিন্ন সময়ত বিভিন্নজন ব্যক্তি বাহিৰৰ পৰা আহিব। কাইলৈ পৰহিলে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'বলৈ গৈ আছে, তাৰ আগতে যদি আমি নিজৰ জেগাটুকুৰা যদি দেখনীয় কৰি ল'ব নোৱাৰোঁ, পিছত আমি হাঁহিয়ালৰ পাত্ৰ হ'ম। বাহিৰৰ মানুহৰ আমাৰ ডিব্ৰুগড় মানুহখিনিৰ প্ৰতি এটা ধাৰণা লৈ যাব যে মানুহবিলাক অকৰা মানুহ নেকি, এনেকুৱাই নেকি মানুহবিলাক। অৰিজিনেল এনেকুৱা নাছিলে। মই আপোনাক কৈছোঁতো, একাউণ্টেবিলিটি থাকিব লাগিব। কাৰো ওপৰত একাউণ্টেবিলিটি নাই। আপুনি প্ৰশ্ন কৰক, কোনো উত্তৰ দিব নোৱাৰে। কিয় নোৱাৰে? যাৰ যি দায়িত্ব, মই 5 বছৰৰ কাৰণে কিবা এটা কামত আহিছোঁ, মই মোৰ একাউণ্টেবিলিটি থাকিব লাগিব। মই কৈছোঁ নহয়, মানকোটাত আজি বজাৰ ইমান বাঢ়ি গ'ল, কাৰ ওচৰত হিচাপ আছে? কোনখিনি লিমিটেড জেগাত আপুনি দোকান বহাব পাৰিব? সেইটো কাৰণে মোৰ কথাটো হ'ল, প্ৰথম কথা হ'ল মিউনিচিপালিটি কেইখনক মই এটা মন কৰিলোঁ, পৌৰাণিক কালৰ পৰাই মিউনিচিপালিটি যিখন বজাৰ আছিলে সেইখন বজাৰে থাকি গ'ল। মিউনিচিপালিটিয়ে নতুন বজাৰ সৃষ্টি কৰিব নোৱাৰিলে। আৰু এই যে সমস্যাবিলাক ডিব্ৰুগড়ত যে অ'ত ৰাস্তাৰ ওপৰত দোকান, ত'ত ৰাস্তাৰ ওপৰত দোকান, এইটো কিন্তু একমাত্ৰ ভুল কিন্তু মিউনিচিপালিটি গাত আছে। এইটো কথা মই আৰু এটা উলিয়াওঁ ইয়াতে। বজাৰ বুলি কওঁতে ডিব্ৰুগড়ত যিখন মাছ বজাৰ, এতিয়া আপুনি দেখিছে, আপুনিতো ইয়াতেই জন্ম, ইমান বছৰৰ পৰা আপুনি দেখি আহিছে, ডিব্ৰুগড় মাছ বজাৰখনলৈ আপুনি যাবলৈ আমাৰ একেই প্ৰব্লেম, গাড়ী আমি পাৰ্কৰ জেগা নাই। বিভিন্ন তাত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও আহি পৰে, এটা হাইজিন বুলি আপুনি ক'ব নোৱাৰে, হাইজিনৰ অভাৱ আছে, দুৰ্গন্ধ, গেলাময় পৰিৱেশ। সেই মাছ বজাৰখন বা সেই বজাৰখন আমি তাৰ পৰা উলিয়াই আনি বেলেগ এটুকুৰা ঠাইত, যিহেতু ৰাজধানী কৰিবলৈ গৈ আছোঁ আমি খনিকৰ ফাললৈ, বিধানসভা চৌহদ বনাবলৈ গৈ আছোঁ, অলৰেডি কাম আৰম্ভ হৈছেই। তো আমি মাছ বজাৰখন বা চব্জি বজাৰখন সেই ঠাইৰ পৰা অলপ উলিয়াই আনি বেলেগ ফালে কৰিব নোৱাৰোঁ নেকি? চাওক, প্ৰথম কথা হ'ল, মই আপোনাক অলপ আগতে কৈছিলোঁ হেল্থ টুৰিজম। ডিব্ৰুগড়ত বিভিন্ন দুৰাৰোগ্য ৰোগ লৈ, বিভিন্ন সংসাৰৰ যিমান বেয়া বেয়া বেমাৰ আছে, বিভিন্ন ৰোগীয়ে গাত লৈ পেলাই ডিব্ৰুগড়লৈ আহে। শৰীৰৰ ভিতৰত বেমাৰ লৈ ৰোগ দেখুৱাবলৈ আহে। তেওঁলোকে আহোঁতে ৰাস্তাত হয়তো তেওঁলোকে খেকাৰ হিচাপত পেলাই থৈ আহে, হয়নে? বিভিন্ন হোটেলত তেওঁলোকে খায়, খাই পেলাই তেওঁলোকে বেমাৰৰ বীজাণু তাতে এৰি থৈ আহে। আহি পেলাই চিকিৎসালয়ত গৈ তেওঁলোকে চিকিৎসা কৰাই, ঘূৰি গৈ পেলাই তেওঁলোকে বিভিন্ন অঞ্চলত গৈ, চহৰখনৰ মাজৰ কথা কৈ আছোঁ, বেমাৰৰ বীজাণু তেওঁলোকে মানে এৰি থৈ যায়গৈ, হয়নে? এতিয়া আমাৰ ডিব্ৰুগড়খন হ'ব লাগিছিলে কি?
সেই বেমাৰৰ বীজাণুখিনি আহিছে, থকা পৰিৱেশটো আমি এটা সুস্থ পৰিৱেশত আমি থাকিব পাৰিব লাগিছিলে। চাফ চিকুণতাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিছিলে, ডিব্ৰুগড়ে বিশেষকৈ। কাৰণ নিতৌ ইয়াত বেমাৰী আহে, বিভিন্ন বেমাৰ লৈ। আপুনি চাওকচোন কোনটো জেগাত, আপুনি বজাৰৰ মাছ বজাৰ, চব্জি বজাৰৰ কথা কৈছে, আপুনি পাণ ঘুমটিবিলাকৰ আগত চাওক, খোজকাঢ়ি যাব নোৱাৰা কণ্ডিশ্যন, পিকৰ পতাপত গোটেই ৰঙা পিক পেলাই থয় মানুহে। ৰোড ছাইডত যিমান দোকান আছে, তেওঁলোকে খোৱা বস্তু যিখিনি দি আছে, ক'ৰ পৰা পানী আনি খুৱাইছে, কি পানীৰে বনাইছে, কি বাচন বৰ্তন ক'ত ধুইছে, বেমাৰৰ বিভিন্ন বেমাৰী মানুহে আহি খাইছেনে নাই খোৱা, কোনে চাইছে? কোনো নাই চোৱা। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত গৈ পেলাই ফুড ইনস্পেক্টৰে গৈ পেলাই ছাৰ্ভে কৰে, ইনস্পেকশ্যন কৰে, হয়নে? সৰু সৰু দোকানবিলাকত নাই চোৱা। আপুনি যিটো কথা ক'লে, মাছ বজাৰ, চব্জি বজাৰ, পাৰ্কিঙৰ অভাৱৰ কাৰণে মই এইটো কথা আপোনাক আগতে কৈছিলোঁ, অভাৱ পূৰণ কৰিব লাগিব। এতিয়া সমস্যা কি আহিছে, ডিব্ৰুগড় টাউনখন ভিতৰত মাৰ্কেট বেয়া হৈ গৈছে, বিভিন্ন ক্ষেত্ৰত পাৰ্কিঙৰ অভাৱৰ কাৰণে মানুহে টাউনলৈ নোযোৱা হৈছে। ইমান ডাঙৰ এখন চহকী চহৰৰ বজাৰখন আমি কিন্তু দিনক দিনে ধ্বংস কৰি গৈ আছোঁ। আমি ধ্বংস কৰিছোঁ। দোকানীখিনিয়ে দোকান খুলি বহি আছে, কিন্তু কাষ্টমাৰ তেওঁলোকে পোৱা নাই, পৰিৱেশটো আমি সৃষ্টি কৰি দিব পৰা নাই। যেনেকৈ আপুনি মাছ বজাৰ, মাছ ল'বলৈ আজি দোকানীয়ে হ'লচেলাৰ তাত বহি আছে, কিন্তু মানুহে মাছ কিনিবলৈ যাবলৈ বাহনখন ৰাখি যাব নোৱাৰে, অসুবিধা হৈছে। চব্জি কিনিবলৈ তেওঁলোকে তাত বহি আছে, হ'লচেলাৰটোৱে ৰিটেইল চেলাৰ এটা তালৈ যাব পৰা নাই, সাধাৰণ কাষ্টমাৰে তালৈ যাব পৰা নাই। এতিয়া কথাটো হ'ল, বহল কৰিব লাগিছিল। মই কৈছোঁ যে, মই আগতো কৈছোঁ, বিভিন্ন মঞ্চত মই কৈছোঁ যে, মাছ বজাৰখন তাৰ পৰা উলিয়াই অলপ আহতীয়া জেগাত দিব লাগিছিলে, য'ত মাছ বজাৰখন বহালে, যেনেকৈ নতুন গাঁও, মাছৰ লগত জড়িত হোৱা মানুহ গোটেই ডিব্ৰুগড়খনত দখল দি আছে নতুন গাঁৱৰ মানুহ। চকিডিঙত আপুনি চাওক, নতুন গাঁৱৰ মানুহ গোটেই চকিডিঙৰ বজাৰত মাছৰ ব্যৱসায়ৰ লগত জড়িত। আপুনি শান্তিপাৰা ৰেল গেটৰ বেক চাইডে যাওক, ষ্টেচনৰ বেক চাইডে, নতুন গাঁৱৰ মানুহ। আপুনি যাওক, আপুনি এই মাঝাৰৰ ওচৰত, নতুন গাঁৱৰ মানুহ। এতিয়া কথাটো হ'ল যে, যেতিয়া তেওঁলোকৰ এইটো পেচা তেওঁলোকে কৰি আছে, গোটেই ব্যৱসায়টো যদি আমি নতুন গাঁৱৰ ফালে লৈ গ'লোহেঁতেন, হয়নে? কাৰণ নতুন গাঁৱৰ সন্মুখত ফিচাৰী ডিপাৰ্টমেণ্টটো আছে, চৰকাৰী মাটি পৰি আছে। সুপৰিকল্পিতভাৱে আমি তাত ফিচাৰীকেইটা এনেই পেলাই থৈছোঁ। আমি যদি মাৰ্কেটখন তালৈ লৈ গ'লোহেঁতেন, অন্ততঃ পাৰ্কিঙৰ গোটেই ব্যৱস্থাটো, ভিৰটো ইফালে ফালি গ'লহেঁতেন, নতুন নতুন ব্যৱসায়ীয়ে নতুনকৈ সংস্থাপনৰ ৰাস্তা পালে হয়। চব্জি তেনেকৈ হ'লচেল আমি যদি বাইপাছৰ ফালে লৈ গ'লোহেঁতেন, চব্জি যিখিনি ডাঙৰ ডাঙৰ ট্ৰাকখিনি তাতেই লোডিং আনলোডিং কৰিলেহেঁতেন। ইয়াত ৰিটেইল চেলটো ৰাখিব লাগিছিল। তেনেকৈ বজাৰবিলাক মেলি দিব লাগিছিলে। মেলি নিদিয়াৰ ফলত কিন্তু মই ব্যক্তিগতভাৱে যিমান ব্যৱসায় প্ৰতিষ্ঠানৰ লগত মোৰ চিনাকি আছে, মই সিদিনা ট্ৰাক সন্থাৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যিখিনি কথা ক'লে, হ'লচেলাৰ ইমান বিপদত পৰিছে তেওঁলোকে। মানে কিয়? বজাৰৰ অৱস্থা বেয়া। হঠাৎ গভৰ্ণমেণ্টে অৰ্ডাৰ দি দিলে যে, আপোনাৰ ৰাতি 9টা বজাৰ আগত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব, ৰাতিপুৱা 6টা বজাৰ ভিতৰত, 9টা বা 6টা বজাৰ ভিতৰত ট্ৰাকত লোডিং আনলোডিং কৰিব লাগিব মাৰৈয়াপট্টিত। মাৰৈয়াপট্টিত ট্ৰাক ষ্টেণ্ডটোৰ যিখন গুদাম আছে, গুদামত তেওঁলোকে বস্তু ষ্টক কৰাৰ ক্ষেত্ৰত তাৰ পৰাই গোটেই ডিব্ৰুগড় জিলাৰ বিভিন্ন ছেক্টৰলৈ যায়। নাহৰকটীয়া, ৰাজগড়, মৰাণ, বৰবৰুৱা, চাবুৱা, দিকম, লাহোৱাল, আপুনি ভালকৈ মন কৰিব, সেই তাৰ পৰাই সৰু গাড়ীৰে তেওঁলোকে লৈ যায় আলু, পিঁয়াজ, দাইল, চাউল চব। এতিয়া কথাটো হ'ল, তেওঁলোকে 18 চকা গাড়ীত বস্তু আনে, আহে ক'ৰ পৰা? দিল্লীৰ পৰা আহে ক'ৰ পৰা? তেওঁলোকৰ ইউ পি, পাঞ্জাৱ, সেই অঞ্চলৰ পৰা আহে। যিমান ডাঙৰ গাড়ী আনিব, তেওঁলোকৰ ট্ৰেন্সপৰ্টিং চাৰ্জটো কমি যায়, আৰু তেওঁলোকে সেইখিনি লোডিং আনলোডিং কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ 1.5 দিনৰ পৰা 2 দিন লাগে। একেবাৰতে তেওঁলোকৰ লেবাৰো পাই যায়, একেবাৰতে তেওঁলোকে গুদামত মালখিনি সোমাই যায়। এতিয়া চৰকাৰে হঠাৎ এটা হঠকাৰী সিদ্ধান্ত ডিব্ৰুগড়ত প্ৰশাসনে ল'লে, ছাডেন ড্ৰপ কৰি দিলে, ৰাতি সোমাব লাগিব, দিনত বন্ধ।
তেওঁলোকক সময়টো তেওঁলোকে কমতে নাই দিয়া, কিন্তু মই এই গোটেই ব্যৱস্থাটোৰ লগত মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰিছিলোঁ। জিলা প্ৰশাসনে কৈছিলে যে আমি এই ব্যৱস্থাটোত তেওঁলোকক আগৰ পৰা কৈ আছিলোঁ, জেগা চাই ল'ব কৈছিলোঁ। কিন্তু এতিয়া জেগা চাইছে, বৰবৰুৱাৰ ওচৰত জেগা চাইছে, পি মুডত তেওঁলোকৰ লগত এগ্ৰিমেণ্টো কৰিবলৈ যুঁজ আছে। পি মুড মানে তেওঁলোকে মাটিখিনি ডেভেলপ কৰি ল'ব, গোটেই ব্যৱস্থাটো চৰকাৰে মাটি দিব, লোডিং আনলোডিং আৰু গুডাউনো বনাব পাৰিব তেওঁলোকে ভাড়াত চৰকাৰৰ লগত, আৰু গোটেই ব্যৱস্থাটো তেওঁলোকে মানে মাটিটোৰ পৰা ডেভেলপ কৰি ল'ব, আৰু এফালে নমাব পাৰিব, এফালে গুডাউনত বস্তু থ'ব পাৰিব। টাউনৰ মাজলৈ আহিব নালাগে। কিন্তু এতিয়া কথাটো হ'ল এই গোটেই ব্যৱস্থাটো কৰিবৰ কাৰণে 6 মাহমান সময় দিব লাগিছিল। তাত গুডাউনখিনি বনাই লোৱাৰ পিছত তেওঁলোকক বন্ধ কৰিব লাগিছিল। তেওঁলোকে ইয়াত হঠাৎ বন্ধ কৰি দিয়াৰ লগে লগে কি হ'ল, এই 18 চকাত গাড়ী তেওঁলোকে লৈ আনি বকুল বাইপাছৰ ওচৰত ৰখাই থয়। বকুল বাইপাছৰ ওচৰত ৰাতি নোহোৱালৈকে আনিব নোৱাৰে, কাৰণ এতিয়া গাড়ী এখন দিল্লীৰ পৰা আহোঁতে সি কেনেকৈ টাইম মিলাই আহিব যে মই ৰাতিয়ে পাবই লাগিব বুলি। কিবা কাৰণে সি আগতীয়াকৈ আহি গ'লে লোকেল দাদা ওলাই তাত, প্ৰেক্টিকেল তাত প্ৰব্লেম হৈ আছে, গাড়ী কেলে ৰখাইছ। বাহিৰা গাড়ী দেখিলে বা বাহিৰা গাড়ী ড্ৰাইভাৰ দেখিলে দম দাদাগিৰি মাৰি 2-1 মাৰি পইচা চইচা কাঢ়ি লৈ যায় বুলি মোক তেওঁলোকে কৈছে। পুলিচে তাহাঁতৰ তাত আননেচেচেৰী প্ৰব্লেম দিয়ে। এতিয়া কি হৈছে, সেই ডাঙৰ ডাঙৰ গাড়ী সলনি সৰু সৰু গাড়ীত বস্তু অনা হৈছে। কষ্টিংটো বাঢ়ি গৈছে তেওঁলোকে 9টা বজাত তাৰ পৰা যেতিয়া গাড়ীখন উলিয়াই আনে, ডিব্ৰুগড় সদৰত আহি পায় 11টা বজাত। 11টা বজাত ৰাতি অহাৰ লগে লগে ৰাতি লাইটৰ প্ৰব্লেম হয়, লাইন যায়, আৰু তেওঁলোকৰ গুডাউনৰ ভিতৰত লাইট থাকে, বাহিৰততো লাইট তেনেকৈ নাথাকে চাফিচিয়েণ্ট। সেইখিনি প্ৰয়োজনীয়তা আহি গ'ল। লেবাৰ ৰাতি কাম নকৰে, তেওঁলোকৰ ইউনিয়নে নকৰোঁ ক'লে। এতিয়া গোটেই বস্তুটো তেওঁলোকে ৰাতি ব্যৱস্থা ইমানখিনি সংগ্ৰাম কৰাৰ পিছত গুদামত তেওঁলোকৰ মাল কমি গ'ল। তেওঁলোকে কৈছে দাদা যদি কিবা কাৰণে যোৱাবাৰৰ নিচিনা ডিব্ৰুগড়ত পানীৰ প্ৰব্লেম হয়, আমি কিন্তু ডিব্ৰুগড়ত চাফিচিয়েণ্ট খানা মানুহক দিব নোৱাৰিম, গুদামত আমাৰ চাউল ষ্টক নাথাকে। কাৰণ গাড়ী নাহে, বস্তু কমকৈ আনিছে, ষ্টক কমি গৈছে, লেবাৰে বস্তু লোডিং আনলোডিং নকৰে। আৰু এটা ডাঙৰ সমস্যা হৈছে, এই যে মই যে ক'লোঁ ডিব্ৰুগড়ৰ যে বিভিন্ন অঞ্চলৰ পৰা গাড়ীবিলাকে যে মাল নিবলৈ আহে, সেই দোকানখিনিয়ে গাড়ী পঠিয়াবলৈ হ'লে এখন দিয়াই ৰাতিটো নাহে, 11টা বজাৰ পিছত 12টা বজাত 1টা বজাত ইয়াৰ পৰা মাল উঠাই পেলাই ৰাতি লৈ যাবলৈ। তেওঁলোকে দিনত আহিব লাগিব, দিনত আপোনাৰ লোডিং আনলোডিং কৰিব নিদিয়ে প্ৰশাসনৰ ফালৰ পৰা। তো এতিয়া কি হৈছে, সেইবিলাক বজাৰলৈ বস্তু ইয়াৰ পৰা যোৱা নাই, অল্টাৰনেটিভ তেওঁলোকে যোৰহাটৰ পৰা লোৱা হৈছে। যোৰহাটৰ পৰা যেতিয়া লৈ লৈছে লাহে লাহে, তাৰমানে ডিব্ৰুগড়ৰ বজাৰখনৰ মাৰ্কেটত পইচাটো নহা হৈ যাব। সেই দখলটো যোৰহাটে ল'ব। মৰাণে এতিয়া যোৰহাটৰ পৰা ল'লে সুবিধা হয়, মৰাণে আপোনাৰ ৰাজগড়ে এতিয়া যোৰহাটৰ পৰা ল'লে সুবিধা হয়, কাৰণ ৰাতি এতিয়া ইয়াতে গাড়ী আহিব নালাগে, দিনতে বস্তু তাহাঁতি লৈ ল'ব পাৰে। এনেকুৱা বিভিন্ন অসুবিধা তেওঁলোকে দেখুৱালে, যিটো মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰাৰ পিছত বোলে সময়টো অকণমান এক্সটেণ্ড কৰক, কাৰণ এই সময়টো আৰু 6 মাহৰ ভিতৰত তেওঁলোকে গোটেই ব্যৱস্থাটো কৰিব। জিলা প্ৰশাসনে বাৰু এক্সটেণ্ড কৰা কথাটোত আলোচনা বিলোচনা চলাই আছে, কিন্তু তেওঁলোকক আৰু এটা দাবী দিয়া হৈছে যে সপ্তাহটোত 4টা দেওবাৰ পৰে, দেওবাৰটো অ'পেন কৰি দিবলৈ। যিহেতু নেকি তাত ইমান ভিৰ নহয়, কাৰণ আমলাপট্টি বন্ধ কৰি দিয়া হয়। এতিয়া দেওবাৰটো DC অৰ্ডাৰ এটা দিলে, 4টা দেওবাৰ তেওঁলোকক মানে লোডিং আনলোডিং দিনত খোলা ব্যৱস্থা। তো এনেকুৱা কিছুমান ক্ষেত্ৰত চব্জি মাৰ্কেট, মাছ বজাৰ, হ'লচেল বজাৰ, এই আমি যে ব্যৱস্থা কৰি দিব পৰা নাই। ডিব্ৰুগড় টাউনত কিন্তু ব্যৱসায়িক ক্ষেত্ৰত টকা অহাটো কমি গৈছে, এইটো কিন্তু ভাল লক্ষণ নহয়। মাৰ্কেটত যেতিয়া টকা আহিব, তেতিয়া এই টকাটো টাউনখনৰ মাজত প্ৰচলনটো বাঢ়িব। যেতিয়া আপোনাৰ পকেটত পইচা নাহিব, ব্যৱসায়িক প্ৰতিষ্ঠানৰ হাতলৈ পইচা নাহিব, খৰচ কমি যাব। সেই বস্তুটো কিন্তু লক্ষ্য কৰিছে নাই মই নাজানো, কিন্তু মই লক্ষ্য কৰি আছোঁ। আজি মাৰ্কেটত পইচা আহিলে মাৰ্কেটত পইচা চলিব, মাৰ্কেটত কিন্তু পইচাটো অহাটো কমি গৈছে। ডিব্ৰুগড় মাৰ্কেটখনৰ বজাৰ বহুত বেয়া হৈ গৈছে। ডিব্ৰুগড় বজাৰখন কিন্তু আমি যদি ভাল কৰিব নোৱাৰোঁ, অদূৰ ভৱিষ্যতে কিন্তু আমি মানে বৰ সুখকৰ পৰিৱেশ নহয়। বাছ ষ্টেণ্ড সিফালে গুচি গ'ল, মানুহ ইফালে গুচি গৈছে, বজাৰত সেইটো এটা এফেক্ট হৈ আছে। তেওঁলোকে দেখুৱাইছে ISBT কিবা পৰিকল্পনা, ISBT তাত আছে, কিন্তু ISBTটো মই নাজানো কিমান দূৰ তাত ছাকচেছ হ'ব। নহয়, এতিয়াতো ফৰ টাইমিং তাত
কৰা হৈছে আমাৰ এতিয়া তাত কৰা হৈছে, বাছস্থানটো তাত কিন্তু মই কৰা আপোনাক হৈছে। এটা কথা কৈছোঁ, ISBT কথা কিন্তু যদি আমি বাইপাছত এটা কথা শুনি আছিলোঁ যে ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল যিটো ইণ্টাৰ ষ্টেট বাছ টাৰ্মিনেল তাত ডিব্ৰুগড়ত প্ৰয়োজনীয়তা আছে, কাৰণ আছে ৰাজধানী হ'বলৈ ৰাজধানী হ'লতো, অঁ আৰু আপোনাৰ চিটি বাছ লঞ্চিং কৰিব লাগে। চিটি ছাৰ্ভিচটো ইয়াত বাছৰ ছাৰ্ভিচটো প্ৰয়োজনীয়তা আহি গ'ল এতিয়া। এক্সপাণ্ড হৈছে, এক্সটেণ্ড হৈছে। কিন্তু এতিয়া যিটো নতুন মানে বাছ ষ্টেণ্ডটো আছে মুৰলীধৰ জালান বাছ টাৰ্মিনেল, এইটো 26 চন হৈ আছে। 27 চনৰ এপ্ৰিলৰ পৰা তাৰ কাষত গাতে লাগি থকা কেন্দ্ৰীয় বিদ্যালয়খন কেন্দ্ৰীয় মুকলি বিদ্যালয়ৰ হ'ব। কাম চলি আছে। এতিয়া যেতিয়া এখন মুকলি হৈ যাব, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব, বহুত গাৰ্জেনে অসুবিধা থ'বলৈ হ'ব। যাব, আহিব যাব, তেতিয়া আপুনি দেখিবলৈ পাব নিতো এক্সিডেণ্ট হৈছে। নিতো যেতিয়া এক্সিডেণ্ট হ'ব, মানে মই গোটেই ব্যৱস্থাটো কৈছোঁ, ভুল ক'ত ক'ত হয় আমাৰ, তেতিয়া আমাৰ চৰকাৰী বিষয়াসকলে ভাবি পাব এইটো ভুল হ'ল। কথাটো গম পাইছেনে? এতিয়া বাছ ষ্টেণ্ডত বেলেগ এটা জেগা লাগে আমাক, তেতিয়া তেতিয়াহে বাছ চাব ষ্টেণ্ড মানে আমাক। যেতিয়ালৈকে বাছ ষ্টেণ্ড বনাওঁতে এক্সিডেণ্টৰ সংখ্যা বাঢ়ি গৈ থাকিব। মানে মই কৈছোঁ ন, আমাৰ মানে দীৰ্ঘম্যাদী পৰিকল্পনাৰে কাম কৰা নাই আমি। দিন হাজিৰা কৰা মানুহ এটা যেনেকৈ পাইছে, খাইছে, গৈছে, সি যে বেংকত একাউণ্টত পইচা সাঁচিব লাগে, কামটো চিন্তা কৰিব লাগে, আমাৰ সেই অভাৱটো হৈ আছে। পৰিকল্পনা দীৰ্ঘম্যাদী নোহোৱাৰ ফল কিন্তু আমি চকুৰ আগত দেখি আছোঁ, আৰু অদূৰ ভৱিষ্যতে দীৰ্ঘম্যাদী পৰিকল্পনা যদি আমি লৈ কাম নকৰোঁ, আমি কিন্তু শলঠেকত পৰিম। ডেফিনেটলি ডিব্ৰুগড় বাবে আমাৰ ৰাইজৰ বাবে এটা ডাঙৰ এটা প্ৰব্লেম বুলি ক'ব পাৰে আপুনি। এখন পাব্লিক পাৰ্ক নাই, বা আমি ক'ব পাৰোঁ আৰবান ৰিক্ৰিয়েশ্যন জ'ন। শিশু উদ্যান এখন খনিকৰত অ'পেন কৰিছিলে, কিন্তু এতিয়ালৈকে ৰাইজৰ বাবে মুকলি কৰা হোৱা নাই। মাজতে নিউজত আমি দেখিবও পাইছোঁ, বিভিন্ন তাত খামখেয়ালি এটা সৃষ্টি হ'ল। কিন্তু ডিব্ৰুগড়খনত আমাৰ বিশেষকৈ এই টাউনৰ মাজমজিয়াতে হওক বা য'তেই হওক, অৱসৰ বিনোদনৰ কাৰণে এখন ভাল পাৰ্কৰ ব্যৱস্থা নাই। এইটো ক্ষেত্ৰত কৰণীয় আছে বুলি, প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? আছে, নিশ্চয় বা আছে। আমাৰ জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত আগতেই মানে চকু মই দিব মই লাগিছিল বুলি মই ভাবেনে আপুনি? মই আপোনাক এটা কথা অথনিও কৈছোঁ, এতিয়াও কৈছোঁ, প্ৰব্লেমটো আমাৰ ক'ত আছে? আমি মানে পৰিকল্পনাবিলাক কৰোঁ, কিন্তু আমি সুদূৰ প্ৰসাৰী পৰিকল্পনা নকৰোঁ। গম পালেনে? পাৰ্ক এখন আমাৰ বনোৱা কিমান বছৰ হৈ গ'ল তাত, কিন্তু তাত আমি কমিউনিকেশ্যনৰ সুবিধাটো আমি কৰি দিব নোৱাৰিলোঁ। বাণীপুৰ ৰেল ষ্টেচন বনোৱা হ'ল, ৰেল ষ্টেচনত যে এই সৰু সৰু যে গাৰুডা এপেজাতীয় গাড়ীখিনিয়ে এই পেচেঞ্জাৰক ডিঙিটো মুচৰি আছে, তাৰ অল্টাৰনেটিভ যে আমি চৰকাৰীভাৱে যে গোটেই ব্যৱস্থাটো সুৰক্ষিত এটা ব্যৱস্থা কৰিব লাগে, চিটি ছাৰ্ভিচ চলাই, আমি ষ্টেচনটো তাত পাতি দিছোঁ, মানুহ যেনেকৈ যায় মতলব নাই। আমি এখন পাৰ্ক পাতি দিছোঁ, মানুহ যেনেকৈ যায় আমাৰ মতলব নাই। আমাৰ মানে দায়িত্ব সিমানতে শেষ হৈ গৈছে। মই কৈছোঁতো, পৰিকল্পনা কৰিছে, কিন্তু পৰিকল্পনাটো ৱেল প্লেনিং পৰিকল্পনা নহয়। আপুনি চাওক, ডিব্ৰুগড় চহৰত নাই বুলি ক'লেও 1-1.5 লাখ মানুহ আছে। মই ভোটাৰ কোৱা নাই, ৰাইজ কৈছোঁ। 1-1.5 লাখ মানুহ ডিব্ৰুগড় চহৰত আছে, আৰু চিলড্ৰেন পাৰ্কখন য'ত বনালে, সেই অঞ্চলটোত সেইটো সময়ত 20,000 মান মানুহ আছিলে। আপুনি মোক এতিয়া কথা কওক, 1 লাখ মানুহক নিবৰ কাৰণে কমিউনিকেশ্যনৰ চিন্তাটো গভৰ্ণমেণ্টে কৰিব লাগিছিলে নাই? 20,000 মানুহটো খোজকাঢ়ি যাব পাৰিব। এই 20,000 মানুহে পাৰ্কখনত নোযোৱা হ'ল নহয়, পাৰ্কখন নচলা হ'ল। ব্যৱস্থাটো কি? পাৰ্ক এখন বনাই দিয়ে, চলিব লাগিব ন পাৰ্কখন। এতিয়া এই টাউনৰ মাজৰ পৰা গাৰ্জেন এজনে ল'ৰা ছোৱালীক তালৈ কেলৈ নিব, ইমান দূৰলৈ? তাত সেই হিচাপত নতুনত্ব এটা পাব লাগিব। আপুনি যদি একো নতুনত্বই দিব নোৱাৰে, গাৰ্জেনেনো ইয়াৰ পৰা কেলৈ নিব? নতুনত্ব দিবলৈ চেষ্টা কৰাৰ পিছতো যদি সেই পইচা যদি খাই পেলায়, ঠিকাদাৰে যদি চৰকাৰী বিষয়াৰ লগত মিলি পেলাই পইচা আত্মসাৎ কৰে, তাৰ কাৰণে তদন্তও দিছে। মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ তদন্তৰ বিচাৰি পেলাই আমাৰ প্ৰাক্তন বিধায়কে কাগজ দিছে। দেখা কিন্তু পাইছোঁ। পৰিতাপৰ কথা, এই পৰ্যায়টো কিয় আহিলে? সকলোতো জনা বুজা মানুহ আছিল, গোটেই ব্যৱস্থাটোৰ লগত জড়িত। কোনো মানুহতো নতুন নহয়, কোনো মানুহে একেবাৰে পৃথিৱীৰ কথা নজনা মানুহ নহয়। তো কিয় বিষয়বস্তুবিলাকৰ ওপৰত চকু নিদিলে? প্ৰশ্নবোধক চিন স্বাভাৱিক কথা, চবৰে আহিব। এতিয়া আপুনি আৰু এটা কথা মই
তাৰ মাজত মই অলপ পিছত ক'ম বাৰু। এতিয়া কথাটো হ'ল উদ্যানটো এখন উদ্যান নহয়, সৰু সৰু উদ্যান ডিব্ৰুগড়ত বিভিন্ন স্থানত আছে। প্ৰয়োজন নাই, অপ্ৰয়োজনীয়ভাৱে থৈ দিছে, কিন্তু সেইবিলাকক কনভাৰ্ট কৰিব পাৰিব লাগিছিলে, হয়নে? এতিয়া মই আপোনাক ক'লোঁ খনিকৰ যিখন পাৰ্ক তাত ল'ৰা ছোৱালী নাযায়, কিন্তু DC অফিচৰ সন্মুখত থকা পাৰ্কখনত ল'ৰা ছোৱালী খেলি থাকে। যায় তাত গাৰ্জেনে নিনিলেও ল'ৰা ছোৱালী নিজে যাব পাৰে, কিন্তু সেইখনলৈ আকৌ গাৰ্জেনে নিব লাগিব নহয় ল'ৰা ছোৱালীক, তেতিয়াহে যাব। কাৰণ ইয়াত 1.5 লাখ ল'ৰা ছোৱালী ইয়াত আছে। তো পাৰ্ক হ'ব লাগিছিলে হাইস্কুল ফিল্ডখনৰ ফালে, যিখন পুৰণা হাইস্কুল ফিল্ড আছে। পাৰ্ক হ'ব লাগিছিলে আপোনাৰ কোৰ্টখনৰ ওচৰত। আপুনি যদি পাৰ্ক দিবই বিচাৰিছে আৰু এক্সটেণ্ড কৰিবৰ কাৰণে পিছত সেইবিলাক জেগাত যেতিয়া জনসংখ্যা যেতিয়া বাঢ়িব, তেতিয়া মানে তাত ব্যৱস্থাটো কৰিব লাগিছিলে। এতিয়া মানে নাভুত নাচুত কামবিলাক কৰিছে। এতিয়া মোক কওকচোন আপুনি, পাৰ্ক এখন লাগে বুলি যদি কয়, হঠাৎ যদি চাউল খোৱাত পাৰ্ক এখন পাতি থৈ আহে, মানে গোটেই ব্যৱস্থাটো ভৱিষ্যতৰ পৰিকল্পনা তেনেকৈ কৰিলে নহ'ব মোৰ হিচাপত। এতিয়া DC অফিচৰ যিখন কোৰ্ট আছে, পুৰণা কোৰ্টৰ সন্মুখত পদ্মনাথ গোহাঁইনী বৰুৱাৰ নামত এখন পাৰ্ক আছে। আচৰিত হওঁ মানে মই কিছুমান ব্যৱস্থাত, তাত মূৰ্তিজনা আছে, বছৰেকত অকল 2টা দিন, 15 আগষ্টৰ 26 জানুৱাৰী হোৱাৰ আগত চফা তফা কৰিব, ঝাৰু চাৰু মাৰিব, লাইট কেইটামান লগাই দিব। এই লাইটকেইটা 15 আগষ্টৰ 2 দিনৰ আগৰ পৰা জ্বলিব, 13 তাৰিখৰ পৰা, খুব বেছি 17 তাৰিখলৈকে জ্বলিব। সেইকেইটা দিনে পোহৰ হৈ থাকিব। বাকী বছৰটো, গোটেই বছৰটো সেইখনত না মানুহ সোমাব পাৰে। ইণ্টাৰেষ্টিং কেছ, মই খোজকাঢ়ি যাওঁতে সেইদিনা মন কৰিছোঁ, গেটখন খুলিবলৈ ব্যৱস্থা নাই। গেটখন বাহিৰ ফালে খুলিলে, ড্ৰেইনটো ওখকৈ বনাই দিলে। গেটখন যদি ভিতৰৰ ফালে খোলে তো মই নাজানো, চাবলৈ যাব লাগিব। এতিয়া গেটখন মানে প্ৰায় 1 ফুটমান ফুটপাথ আহি গ'ল, খুলিব নোৱাৰে তাৰমানে আপুনি গেটখন। তাৰ কাষত বাথৰুম এটা দি থৈছে। পাৰ্কখনৰ কাষত বাথৰুম, মানে যাৰ যি মন গৈছে আহিছে, চকীখন পাইছে, ব্যৱস্থা কৰিব লাগে কৰিছে, পিছফালে বাথৰুম, আগফালে দোকান, আৰু কাষত পাৰ্ক। যদি কাৰোবাক দিব লাগে পাৰ্কখন দি দিব লাগে চলাবলৈ, প্ৰাইভেট পাৰ্টি। নহ'লে চিলড্ৰেনৰ কাৰণে সেইবিলাক জেগাত ব্যৱস্থা কৰিব লাগিছিল। ইয়াত কি প্ৰব্লেম আছে আপোনাক মই কৈছোঁ। ছিনিয়ৰ চিটিজেনৰ কাৰণে একো ফেচিলিটি দিব পৰা নাই আমি, নাই পৰা। আজিৰ যিটো যান্ত্ৰিকতাৰ যুগ, প্ৰতিটো পৰিয়ালত কৰ্ম কৰা ল'ৰা ছোৱালী দিনটো বাহিৰলৈ ওলাই যায়, কিন্তু পৰিয়ালৰ যিকেইজন জ্যেষ্ঠ ব্যক্তি থাকে দিনৰ দিনটো ঘৰত বহি থাকে। তেওঁলোকৰ এণ্টাৰটেইন কৰিবৰ কাৰণে, এণ্টাৰটেইনমেণ্টৰ কাৰণে, তেওঁলোকে চৰ্চা কৰিবলৈ, তেওঁলোকৰ সমাজৰ বিষয়ে 2টা জ্ঞান আহৰণ কৰিবৰ কাৰণে আমি এনেকুৱা এটা পৰিৱেশ দিব কিয় পৰা নাই? কিয় নোৱাৰিলোঁ আমি এনেকুৱা এটা পৰিৱেশ দিবলৈ, যে আপোনালোকৰ এই এণ্টায়াৰ এৰিয়াটোত বোলে ছিনিয়ৰ চিটিজেনৰ কাৰণে আমি এইখিনি অঞ্চল ঠিক কৰি দিছোঁ, ইয়াত তেওঁলোক আহিব, বহিব, পেপাৰ পঢ়িব, টিভি চাব, তেওঁলোকে নিজৰ মাজত অকণমান ডিছকাশ্যন কৰিব। মাজে মাজে আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসক প্ৰেৰণ কৰিম, ইয়াত হেল্থ চেকআপ কেম্প হ'ব তাত। তেনেকুৱা ব্যৱস্থিত এটা ব্যৱস্থাৰ মাজত আহিব লাগিছিলে। আজি কণ কণ ল'ৰা ছোৱালীসকলৰ কাৰণে পাৰ্ক এখন ভালকৈ টাউনৰ মাজমজিয়াত দিব নোৱাৰিলোঁ আমি। মানে মই কৈছোঁতো, অসম চৰকাৰৰ 32টা ডিপাৰ্টমেণ্ট আছে, 52টা ডিপাৰ্টমেণ্ট, 52টা ডিপাৰ্টমেণ্টৰ কেইটা ডিপাৰ্টমেণ্টৰ কাম হৈ আছে যদি আজি কোনোবাই RTI মাৰে, কিন্তু মোৰ হিচাপত 50%ৰ তলতে ওলাব। বাকীখিনি কিন্তু ডিব্ৰুগড়ত প্ৰয়োজনীয়তা অনুভৱ কোনো কৰা নাই। মই আপোনাক ক'লোতো, বিভিন্ন ছেক্টৰত ইয়াত কাম বাকী আছে কৰিবলৈ। ছিনিয়ৰ চিটিজেনৰ কাৰণে পাৰ্কৰ ব্যৱস্থা হ'ব লাগিছিলে, কণ কণ ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কৰ ব্যৱস্থা হ'ব লাগিছিলে। আনুষংগিক আপুনি যিটো কথা কৈছে, ইয়াত আমাৰ টাউনৰ মাজত ব্যৱস্থিত ৰূপত এটা হল নাই। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কাৰণে, নহ'লেতো নহ'লেহেঁতেন। আজি স্বাধীনোত্তৰ কালৰ আজি 80 বছৰ ভৰি দিবলৈ গৈ আছোঁ, ইয়াত সুদূৰ গুৱাহাটীৰ পৰা অহা মুখ্যমন্ত্ৰীজনে দ্বিতীয় ৰাজধানী ঘোষণা কৰাৰ পিছত আমি পাবলৈ গৈ আছোঁ। আমি কিয়, তাৰ আগতে আমি কিয় ল'ব নোৱাৰিলোঁ? আমাৰ চিন্তা শক্তিৰ অভাৱ নে আমি আজৰি আনাৰ অভাৱ, ক্ষমতা নাই? 2টাৰ অভাৱ হ'ব লাগিব। হয় আমি দিছপুৰৰ পৰা আজৰি আনিব নোৱাৰিলোঁ আমাৰ প্ৰয়োজনীয়তা বস্তুটো, নহ'লে আমাৰ চিন্তা কৰিব পৰা শক্তি নাই।
আজি ইমান অভাৱগ্ৰস্ত হৈ আছে ডিব্ৰুগড়, মই কৈছোঁ নহয় সময় পালে আৰু দেখুৱাম আপোনাক মই অভাৱ কি হৈ আছে। মোৰ মতে অভাৱটো চিন্তা কৰিব পৰা অভাৱটো আমাৰ বেছি আছে চিন্তা কৰিবলৈ, কাৰণ খুদ মুখ্যমন্ত্ৰী মহোদয়ে হাত উজাৰি দিবলৈ বিচাৰিছে, তেওঁ দিছে ইয়াত, কিন্তু তেওঁক আমি প্ৰস্তাৱখিনি দিবতো লাগিব, মই আপোনাক কৈছোঁতো প্লেনিং কৰি আমি দিবতো লাগিব। এতিয়া চাওক, এতিয়া যান্ত্ৰিকতাৰ যুগত মানুহৰ মানসিক অশান্তি ইমান বেছি হৈছে, প্ৰতিটো পৰিয়ালত মানুহৰ মানসিক অশান্তি হৈছে। আফটাৰ ৰিটায়াৰমেণ্ট মানুহে মেণ্টেলি ডিষ্টাৰ্ব হৈছে আফটাৰ ৰিটায়াৰমেণ্ট, কাৰণ লগত থকা ল'ৰা ছোৱালীখিনিয়ে সংস্থাপনৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাহিৰত থাকে, কথা পাতিবলৈ ঘৰত মানুহ এটা নাই। সেই মানুহখিনিক আমি কি দিব পাৰিছোঁ? সেইখিনিতো আমাৰ ভোটাৰ, সেইখিনি আমাৰ ৰাইজ। মই উলিওৱাৰ কাৰণ এইটোৱে যে ডিব্ৰুগড়ত অৱসৰ বিনোদনৰ কাৰণে এই একো নাই, ছিনিয়ৰ চিটিজেনখিনিৰ কাৰণে একো ব্যৱস্থা নাই, একো নাই, একো সুপৰিকল্পিত ব্যৱস্থা নাই। কিয় নাই? কিয় ছিষ্টেম আমি বনাব পৰা নাই? কেৱল মাত্ৰ আমি কি আঁচনিৰ কাৰণে চৰকাৰ বনাইছোঁ নেকি? এই ক্ষেত্ৰত আপোনালোকে অলপ মাত মাতিব লাগিব, মইতো মাত মাতিয়ে থাকোঁ। দলত আছে, দায়িত্বত আছে। মই মাত মাতি থাকোঁ। মোক আপোনাক মই আৰু এটা কথা তাৰ মাজত মই টানি আনিছোঁ, মই মাত মাতি থাকোঁ। মই বিভিন্ন সময়ত মই সময় পালে মই ফেচবুকত পুনৰবাৰ দিম, সামাজিকভাৱে মই চৰকাৰে কৰা ভুল কাম মই আঙুলিয়াই দিছোঁ, মই তথ্যসহ দিম, তথ্য সহকাৰে মই দিম। চিম্পুল এটা উদাহৰণ দিছোঁ, অভাৰব্ৰিজখন বনালে, কেৱল মাত্ৰ এইটো এটা উদাহৰণ দিছোঁ, উদাহৰণ অসংখ্য আছে মোৰ তেনেকুৱা, মোৰ ফেচবুকতে আছে, মই প্ৰয়োজন হ'লে পিছত আপোনালোকক দিম। অভাৰব্ৰিজখন বনালে, যিখন অভাৰব্ৰিজ কৌটিকালৰ অভাৰব্ৰিজ, প্ৰায় 2 বছৰমান 3 বছৰমান পেলাই থ'লে অভাৰব্ৰিজখন, মানুহে কিমান কষ্টৰে গোটেই অভাৰব্ৰিজখন বনাই থকা অৱস্থাত চলিবলগীয়া পৰিস্থিতি এটা আহিলে। অভাৰব্ৰিজখনৰ তলেদি যে এটা ড্ৰেইন আছিলে, কণ্ট্ৰেক্টৰে গম নাপায়, চাগে গম নাপায়, নহ'লে তেওঁলোকে সেইটো অনীহা দেখুৱাই পলস পেলাই ড্ৰেইনটো পলস পেলাই পুতি অভাৰব্ৰিজখন বনাবলগীয়া ফাইনেল ষ্টেজলৈ আহিছিলে। মই ফেচবুকত তাৰ তলত থকা ড্ৰেইনটোৰ কানেক্টিভিটি দেখুৱাই ফেচবুকত ফটো দিয়াৰ পিছত, ভিডিঅ' দিয়াৰ পিছত, তাৰ নেক্সট ডে DC কোৰ্টত ডিব্ৰুগড় মিউনিচিপালিটিৰ বৰ্ড মিটিং এখন হৈছিলে। জেনেৰেলি ডিব্ৰুগড় মিউনিচিপালিটিৰ বৰ্ড মিটিং মিউনিচিপালিটিৰ ভিতৰত হয়। গোটেই প্ৰতিনিধিসকলক লৈ পেলাই গোটেই প্ৰতিনিধিসকলক লৈ, জনপ্ৰতিনিধিসকলক লৈ DC অফিচত বিষয় এটাৰ লগত আলোচনা হৈ আছিলে, কিবা বিষয় কেইটামানৰ, তাত এই বিষয়টো উত্থাপন হৈছে। মিটিং শেষ হোৱাৰ পিছত মোলে তাৰ পৰা ফোন আহিছে, বিষয়টো উত্থাপন হৈছে যে তলেদি যোৱা ড্ৰেইনটোৰ বিষয় লৈ। ৰাস্তা কাম শেষ, পলস ৰুলাৰ চলালে, পলস পেলাই অভাৰব্ৰিজৰ পৰা নামি যাওঁতে চকিডিঙৰ ফালে আপুনি পলস পেলাই ৰুলাৰো চলালে, কিন্তু তলেদি যে এটা পুৰণা ড্ৰেইন এটা আছিলে, সেই ড্ৰেইনটো তেওঁলোকে চফা নকৰিলে। সেই ড্ৰেইনটোৰ পানীখিনি ক'ৰ পৰা যায়? আমি যিটো 4 নম্বৰ ৱাৰ্ড শ্মশান পাৰৰ ফালৰ পৰা যিটো আপোনাৰ ক্লাবটো আছে, এইটো কি ক্লাব আছিলে? PWD কলনীখনৰ বেক চাইডে যিটো ক্লাব আছিলে, অৰুণোদয় ক্লাবৰ কাষেদি যিটো ড্ৰেইন গৈছে, সেই ড্ৰেইনটোৰ পানীখিনি সেইফালেদি ওলাই গুচি যায়। সেই ড্ৰেইনটোৰ পানীখিনি সেইফালেদি ওলাই, তাৰমানে এই ড্ৰেইনটোৰ পানী ক'ৰ পৰা আহে? আপোনাৰ গোটেই লাচিত নগৰ, বিষ্ণুনগৰ পানীখিনি, লাচিত নগৰ, বিষ্ণুনগৰ, শ্মশান পাৰৰ পানীখিনি, PWD কলনীৰ পৰা আৰম্ভ কৰি এই পানীখিনি এইফালেদি ওলাই গৈ পেলাই ওলাই গৈছিলে। অভাৰব্ৰিজৰ তলেদি ড্ৰেইনটো যায়, গৈ আপুনি যদি অভাৰব্ৰিজৰ ছাইডত যায়, শান্তিপাৰা ৰাস্তাটোত, বাপী মিষ্টিন্ন ভাণ্ডাৰৰ কাষত আপোনাৰ লোহা কমাৰ কেইটামান আছে, কমাৰ কেইটাৰ দোকানৰ কাষেদি ড্ৰেইন এটা আছে। মই সেই গোটেই ভিডিঅ'টো দেখুৱাই, বিবাহ ভৱন এটা আছে এইফালে তাৰ অপজিটত, য'ত মূৰ্তি বনায়, বিবাহ ভৱনৰ তলেদি ড্ৰেইন এটা আছে, সেই গোটেই ভিডিঅ' ফুটেজ দেখুওৱাৰ পিছত আলোচনা হ'ল। তাৰপিছতে দৌৰাদৌৰিকৈ আকৌ পলস আঁতৰাই ড্ৰেইনটো আকৌ ভাঙি নতুনকৈ ড্ৰেইন বনাই স্লেব দি তাৰ ওপৰত পলস ঢালি পেলাই কাম কৰিছে। তো এতিয়া এটা কথা কওক, যদি কামৰ নমুনা এনেকুৱাই হৈ থাকে ডিব্ৰুগড়, তাৰমানে কাম কৰিছে চাওঁতা মানুহ নাই, সেই টাইমত আপুনি এই ব্যৱস্থাটো নোলোৱা হ'লে হয়তো ডিব্ৰুগড়ত কৃত্ৰিম বানৰ আৰু হ'ল। এনেও আমি এতিয়া প্ৰায় ভুগিছোৱে, বানপানীৰ সমস্যাটো আছেই, থাকি গ'ল। মই আপোনাক আৰু এটা উদাহৰণ দিছোঁ, পানীৰ কথা ওলাওঁতে। মই তাৰমানে জেনেৰেলি সমস্যাবিলাক মই প্ৰেক্টিকেল জানিব বিচাৰোঁ।
সমস্যা ক'ত হৈ আছে মই শিকিব বিচাৰোঁ। কাৰণ ৰাজনীতি যেতিয়া পেচা হিচাপত ল'লোঁ, ভৱিষ্যতৰ পৰিকল্পনালৈ কৰি আছোঁ, ভুলটো ক'ত হৈ আছে আৰু কিয় ভুলটো হৈ আছে সেইটো মই ট্ৰাই কৰোঁ, চেষ্টা কৰিবলৈ শুধৰাবলৈ। মই মোৰ নিজৰ মনৰ ভিতৰত যেতিয়া একদম ডিব্ৰুগড়ত 2 বছৰ আগতে বানপানী হ'ল, কৃত্ৰিম বানপানী, প্ৰায় 8 দিন ডিব্ৰুগড় টাউন কলাপছ হৈ গৈছিলে, হয়নে? কোনকেইটা ড্ৰেইনত অভাৰফ্ল' হৈছে মই গোটেই গাড়ী লৈ নিজে চাইছোঁ, গোটেই ছিষ্টেমটো মই চাই আছোঁ, কাৰবাৰটো। মোৰ তেতিয়া ষ্ট্ৰাইক কৰিছে যে মেইন ড্ৰেইনটোৰ প্ৰেছাৰত পানী লৈ গৈ আছে, পানী নিব পৰা নাই। তাৰ অল্টাৰনেটিভ আমি খনিকৰৰ ফালৰ পৰা যিখন আমাৰ নৈখন আছে, এখন কি নৈ আছিলে? চেঁচা। চেঁচা নৈ। চেঁচা নৈত আমি পানীটো পেলাব পৰা ব্যৱস্থা আছেনে নাই? খনিকৰ চাৰিআলিৰ পৰা চেঁচা নৈলৈ নিব পৰা ব্যৱস্থা আছেনে নাই? তো মই নিজেই গৈ ভিডিঅ' কৰিলোঁ। তাৰমানে মই এই বস্তুটো ফেচবুকত মই লিখিছিলোঁ যে আমি চেঁচা নৈখনক ব্যৱহাৰ কৰিব কিয় নোৱাৰোঁ, ডিব্ৰুগড় টাউনৰ পানী। তাৰমানে আমি সদায় শুনি আছোঁ DTP ড্ৰেইন, DTP ড্ৰেইন, DTP ড্ৰেইন। DTP ড্ৰেইনৰ পানীখিনি মানে এটা ৰাস্তাই দিয়ে নি বৰপথাৰৰ মাজেদি নি ইউনিভাৰ্চিটি সেই সন্মুখেদি লৈ গৈ বগীবিলত পানীটো পেলোৱায়, কানেক্ট কৰে, ঠিক আছে? এতিয়া এটা কথা হ'ল, ইমান দীঘলীয়া ৰাস্তাটো মিউনিচিপালিটি এৰিয়াত চফা কৰে, পঞ্চায়তত কোনে চফা কৰে নলাটো? খামখেয়ালিৰ কাৰণে গোটেই পানীখিনি টাউনত থাকি যায়, এফেক্ট হয়। তো অল্টাৰনেটিভ এটা পানীৰ ব্যৱস্থা কৰিব লাগে। মই লিখিলোঁ, মই লিখাৰ পিছত বিজ্ঞ ব্যক্তিয়ে মোৰ কথাটো মানি লোৱা নাছিল যে খনিকৰৰ পানীটো যদি আমি এফালে লৈ যাওঁ, ডিব্ৰুগড়খনতকৈ চেঁচা নৈখন ওপৰত আছে বুলি এজন বহুত ডাঙৰ বিজ্ঞ ব্যক্তিয়ে কৈছিলে সাংবাদিকৰ আগত, মই ফেচবুকত দিয়াৰ পিছত। মই তেওঁৰ সেই বিজ্ঞ ব্যক্তিজনৰ ধাৰণাটো ভুল দেখুৱাবলৈ মই ফেচবুক লাইভ কৰিছিলোঁ বানপানীৰ সময়ত। তেতিয়া মই সেই আমাৰ চেঁচা দলংখনৰ তলেদি পানী সোঁত বৈ পেলাই যেতিয়া নৈখনত পৰিছে, ভিডিঅ'ত তুলি পেলাই যেতিয়া দেখুৱাই দিলোঁ, তেতিয়া মানুহখিনিয়ে মানি ল'লে যিটো হাৰত পানী গৈ আছে। অবষ্ট্ৰাকশ্যন য'ত আছে, ক'ত অবষ্ট্ৰাকশ্যন আছে সেইবিলাক আমি ক্লিয়াৰ কৰিব লাগে। খনিকৰ চাৰিআলিটোৰ মাজেদি ড্ৰেইন বনাব লাগিছিলে। মই এইটো এয়াৰপৰ্টৰ ভিতৰত আমাৰ বিভিন্নজন মুধা ফুটা ব্যক্তিক মই সন্মুখত ৰাখি কথাটো কৈছিলোঁ, তেতিয়া মই জিলা সভাপতি আছিলোঁ। অভাৰব্ৰিজৰ পৰা নামি যোৱা পানীখিনি সদায় ভিৰ হয়, পানী জমা হয়। মই স্বচক্ষুৰে, বস্তুবিলাক মই প্ৰেক্টিকেল দেই, মই স্বচক্ষুৰে দেখিছিলোঁ। সংগঠনৰ ৱাল ৰাইটিং কাম হৈছিলে আমাৰ। সৌৰভ গগৈ বাউণ্ডেৰী ৱালখন চকিটিং চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰীয়ে পদুম ফুলৰ অংকন কৰিবলৈ আহিছিলে। ছাডেন কৰিম বুলি ক'লে, এইটো এটা আমাৰ চেণ্ট্ৰেলৰ প্ৰজেক্ট, দলৰ সাংগঠনিক এটা কাম আছিলে। তেওঁৰ ইয়াত আছিলে, ৰাতিপুৱাই ক'লে যে মই অংকন কৰিম, দৌৰাদৌৰিকৈ আমি তাতে ব্যৱস্থা কৰিলোঁ। তাত মই মন কৰিলোঁ তলৰ ফালৰ পৰা পানী আহি আছে। লগে লগে মই মিউনিচিপালিটি চেয়াৰমেনক মাতিলোঁ, মাতি পেলাই ক'লোঁ পানীখিনি ব্যৱস্থাটো কৰক। ড্ৰেইনৰ পৰা তেতিয়া শুকান দিন, ড্ৰেইনৰ পৰা পানী আহি আছে ৰাস্তালৈ, তাত মানে গোন্ধ এটা মাৰি আছে। লগে লগে কৰিব পৰা ব্যৱস্থা একো নাই। ৰাস্তাৰ কাষত থকা ধূলিবিলাক আনি, ঝাৰু চাৰু মাৰি আনি, বালিজাতীয় ধূলি, এই আমাৰ ট্ৰাকত লৈ যোৱা যিবিলাক পলসৰ ধূলি পৰি যায়, মিউনিচিপালিটিৰ ঝাৰুৱালাক ঝাৰু মৰাই আনি আমি ইমিডিয়েট তাত দি গোটেই বস্তুটো শুকুৱাই দিলোঁ। মই তেতিয়া কৈছিলোঁ যে গোটেই ড্ৰেইনটো ব্লক হৈ আছে, খুলিব লাগে, তেতিয়া শুকান দিন। মোৰ কথা কোনো নুশুনিলে, ঠিক আছে? সেই ঘটনাটো কিন্তু 2 বছৰমান হৈ গ'ল। এতিয়া আপুনি দেখিব চকিটিঙৰ আমাৰ ইয়াৰ আগত ৰিলায়েন্সৰ আগত ড্ৰেইন বনাই আছে। এতিয়া অভাৰব্ৰিজৰ ওচৰত যে সদায় বানপানীটো যে হয়, আপোনালোকৰ শশানপাৰাৰ ফালৰ পৰা যিটো পানী ওলাই যায়, একটোতো অভাৰব্ৰিজৰ তলেদি যাব নোৱাৰে, পানীটো গুচি যায় সিফালে ওলাই ৰাস্তাৰ ওপৰলৈ। ওলাই যোৱাৰ পিছত আপোনাক একদম চিম্পুল কথাটো কৈছোঁ, আপুনি যদি ভালকৈ মন কৰে, ড্ৰেইনটো আমি এফালৰ পৰা লৈ গ'লোঁ চকিটিঙত, অভাৰব্ৰিজৰ পৰা নামি চকিটিং চাৰিআলিত আমি লেফ্ট চাইডে টাৰ্ণ কৰি ড্ৰেইনটো বন্ধ কৰি দিলোঁ আগত লৈ গৈ পেলাই। আমাৰ যিখন হোটেল আছে, টি কাউণ্টি হোটেল, টি কাউণ্টিৰ ওচৰত আপুনি মন কৰিব ড্ৰেইনটো তাতে আমাৰ ষ্টপ হৈ গ'ল। আমাৰ হ'ব লাগিছিলে ড্ৰেইনটো চকিটিং চাৰিআলিৰ পৰা ষ্ট্ৰেইট লৈ যাব লাগিছিলে, কুশল কোঁৱৰ মূৰ্তিটো য'ত আছে, সেই যিটো ফুটপাথ আছে তাত কানেক্ট কৰিব লাগিছিলে।
পানীটো তেতিয়া ষ্ট্ৰেইট তাত গ'লহেঁতেন। তাত গ'লে তো পানীটো ক'ত যাব? ছেইম যদি আপুনি বস্তুটো চায়, আপুনি যদি চকিডিং চাৰিআলি যিটো শালিগ্ৰাম পেট্ৰল ডিপু, তাতো ড্ৰেইনটো ফুটপাথটো আপুনি ঘূৰাই দিলে, তাতো আগত গৈ ড্ৰেইনটো বন্ধ হৈ আছে। জীৱনত সেইটো ড্ৰেইন মই চফা কৰা দেখা নাই। পানীখিনিতো যাব লাগিব, সেই ড্ৰেইনটো ষ্ট্ৰেইট কৰি পেলাই পুলিচ পইণ্টটো যিটো আছে, য'ত পুলিচৰ কণ্ট্ৰল ৰুমটো আছিলে, মই তেতিয়া মানে মোহনবাৰী এয়াৰপৰ্টৰ ভিতৰত বিজ্ঞ ব্যক্তি বহি আছে ডিব্ৰুগড়, তেওঁলোকক মই এইটো ছাজেশ্যন দিছোঁ যে ইমিডিয়েট চকিডিং চাৰিআলিত ৰাস্তাটোৰ তলেদি নলা খান্দি পেলাই তাত কালভাৰ্ট দি পেলাই পানীটো উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। টেকনিকেল নলেজ নাই, মই কোনো ইঞ্জিনিয়াৰো নহয়, মই PWD বা ড্ৰেইনৰ মই কাম কৰা ঠিকাদাৰো নহয়, কিন্তু আমাৰ সম্যক জ্ঞান আছে, আমি প্ৰেক্টিকেল হয়। ছেইম কথাটো মই চালোঁ, মই মানে পানীৰ সময়ত এইবিলাক চব বেমাৰবিলাক ধৰা পেলালোঁ। ছেইম কথাটো চালোঁ সৰ্বাদাৰ ঘৰৰ ওচৰত, ড্ৰেইনটো সেইখিনিৰ পৰা কানেক্ট আছে, মিলন নগৰৰ পৰা মেচিন লগাই দিছে, পানীটো পুছ কৰিছে, ক'ত যাব এইফালে আগলৈ? খনিকৰ চাৰিআলিৰ পৰা ৰাস্তাটো চাৰিআলি তলেদি যদি আমি ড্ৰেইন বনাই নিদিওঁ, আমি নৈখনত পানী কেনেকৈ পেলাম? নৈখনলৈ নিবৰ কাৰণে ষ্ট্ৰেইট সেই চাৰিআলিকেইটাত ড্ৰেইন বনোৱা যদি তেতিয়াই বনাই দিলেহেঁতেন প্ৰব্লেম নহয়। মই কিন্তু ড্ৰেইন আজিলৈকে বনোৱা নেদেখিলোঁ। মই এতিয়াও আপোনালোকৰ মাধ্যমেৰে মই কৈছোঁ, তাত ইমিডিয়েট ড্ৰেইন দুটা বনাব লাগে দুইফালে। ড্ৰেইনকেইটাত এতিয়া কি হ'ব, পানীবিলাক স্মুথলি ওলাই যাব। আশা কৰিম আমি বিভাগীয় কৰ্তৃপক্ষই এইটো চকু দিব, কাৰণ ইয়াত ড্ৰেইনৰ এটা নাই এতিয়া তেওঁলোকে এতিয়া এই গোটেই পৰিকল্পনা মই কৰিব লাগিব। নাই মই এতিয়া আপোনাক মই কৈছোঁ, এতিয়া যে মই ভিডিঅ' চিডিঅ' যে প্ৰচাৰ কৰি আছোঁ, তাৰ পিছত যেতিয়া কিছুমানে কৈছিলে, বিজ্ঞ ব্যক্তিয়ে যেনেকৈ কৈছিলে যে সেইখন নৈখন ওপৰত আছে, পিছত যেতিয়া মানি ল'লে যে নৈখন তলত আছে ডিব্ৰুগড়তকৈ, পানী বৈ আছে, এতিয়া তেওঁলোকে ব্যৱস্থা কৰি ড্ৰয়িং বনাই পেলাই এই চাউল খোৱাৰ ফালৰ পৰা ড্ৰেইনটো বনাইছে, এই ফ্লাইঅভাৰখনৰ চাউল খোৱা ফ্লাইঅভাৰখন, বকুলৰ ফ্লাইঅভাৰ তলেদি ড্ৰেইন লৈ গৈ পেলাই খনিকৰ আপোনাৰ কানেক্ট কৰি সেইফালৰ পৰা লৈ গৈ জগন্নাথ মন্দিৰৰ আগেদি খনিকৰ চাৰিআলি হৈ পেলাই তাত পেলাব। কিন্তু মই এটা কথা কৈছোঁ, বৰ দীঘলীয়া কৰিছে ৰাস্তাটো। যিমান ইজি কৰিব পাৰিলে সহজ হ'লহেঁতেন। আৰু এটা মই তাত ভুল দেখিছোঁ, টেকনিকেল এক্সপাৰ্টে শুদ্ধ দেখিব পাৰে, ড্ৰেইনটো কিন্তু সেইফালেদি নিব নালাগিছিলে, চাউল খোৱা ফ্লাইঅভাৰৰ ফালেদি। বকুলৰ যিখন ফ্লাইঅভাৰ আছে, গম পাইছোঁ, বাণীপুৰৰ মাজেদি নিব লাগিছিলে, কাৰণ বাণীপুৰত জনসংখ্যা বৃদ্ধি হৈছে। আৰু বাণীপুৰৰ ফালৰ পৰা হোৱাহেঁতেন আমাৰ যিটো নতুন নেশ্যনেল হাইৱে বনাই আছে, বাইপাছৰ কানেক্টিভিটিটো ওচৰ হ'ল। টাউনৰ পৰা পানীটো পুছ কৰি উলিয়াই দিবলৈ আমাৰ সহজ হ'লহেঁতেন। আৰু বাণীপুৰত, মানকটাত আৰু নতুন যিটো আমাৰ পূব বাণীপুৰ, যিটো মানে হাৰত নতুনকৈ মানুহৰ ঘৰৰ বসতি বাঢ়িছে, তাত যিটো কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব, তাত কিন্তু পানীখিনি উলিয়াই নিবৰ কাৰণে অসুবিধা হ'ব। সেইকাৰণে মেইন ড্ৰেইনটো আচলতে সেই মাজেদি চিন্তা কৰিব লাগিব। নাই, চিন্তাটো কৰোঁতে তাত দিব লাগিছিলে। চিন্তাটো কিন্তু আগলৈ দি পেলাই কৰিলে, সেইটো কিন্তু ভুল হৈছে মোৰ হিচাপত। আপোনাৰ হিচাপত উজ্জ্বল দা, এতিয়া যদি আপোনাক 5 বছৰৰ কাৰণে ডিব্ৰুগড় উন্নয়নৰ সম্পূৰ্ণ দায়িত্ব দিয়া হয়, তেন্তে আপুনি কোন 10টা কাম প্ৰথমে কৰিব বিচাৰিব? 5 বছৰৰ কাৰণে আপোনাক ধৰি ল'লোঁ আমি দায়িত্ব দিলোঁ, সম্পূৰ্ণ দায়িত্ব, আপুনি ডিব্ৰুগড় উন্নয়নৰ কাৰণে এজন জনপ্ৰতিনিধি হিচাপে যিখিনি কৰণীয় থাকে, তো প্ৰথম 10টা কাম আপুনি কোনকেইটা কৰিব? 10টা কাম। প্ৰথম কথা হৈ গ'ল, মোৰ ৰাজনীতিত অহাৰ মূল লক্ষ্যটো আছিলে অসম চিকিৎসা মহাবিদ্যালয় ৰক্ষা কৰা। যিহেতু আপোনাৰ জন্ম তাতে, সংসাৰৰ ভাল কামৰ লগত বেয়া কাম মই তাত দেখি আহিছোঁ। এখিনি মানুহে দিনক ৰাতি আৰু ৰাতিক দিন কৰি অসম চিকিৎসা মহাবিদ্যালয়খন উদ্ধাৰৰ কাৰণে কাম কৰি আছে। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম চিকিৎসা মহাবিদ্যালয় গৌৰৱ কঢ়িয়াই আনিছে। বিভিন্ন বিভাগক আজি স্বীকৃতি পাইছে। সমান্তৰালভাৱে এখিনি মানুহে অসম চিকিৎসা মহাবিদ্যালয় ধ্বংস কৰিবলৈ লাগি আছে। মই মুকলিভাৱে এটা বিতৰ্কিত কথা এটা কওঁ, এই কথাটো বাজাৰ পিছত হয়তো বিতৰ্ক হ'ব পাৰে। মই অতি সোনকালে অসম চিকিৎসা মহাবিদ্যালয় কেইটামান বিভাগত মই তদন্ত নিজাববীয়াকৈ কৰিম, আৰু মই মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিম। লাষ্ট 1 মাহত কেইটামান বিভাগত ৱাৰ্ডত এডমিট কিমান হ'ল পেচেণ্ট, অপাৰেশ্যন কিমান কৰিলে, আৰু ৰেফাৰ কিমান হ'ল। মোৰ ওচৰত এটা প্ৰমাণ আহিছে।
এটা বিভাগত অপাৰেশ্যন কৰিবলৈ পেচেণ্ট এজন আহিলে, পেচেণ্টজনক এসপ্তাহ ৰখিব লাগিব বুলি ক'লে, কিন্তু বাহিৰত গ'লে মানে আজি যদি যায় কালিলৈ মই অপাৰেশ্যন কৰি দিম বুলি এজন ডাঙৰ চিকিৎসকে পৰামৰ্শ দিছে। উপায়বিহীন হৈ এসপ্তাহ ৰখি থকাতকৈ তেওঁ বাহিৰত, তেওঁ যিখন হস্পিটেলৰ নাম কৈছে সেইখন হস্পিটেলত তেওঁ এডমিট হৈছে। মই মানে আচৰিত হৈ গৈছোঁ মানে। আৰু মোৰ কেতিয়াবা কেতিয়াবা সঁচা অৰ্থত ক'ব গ'লে মোৰ ঘৃণা উপজে। মানে উচ্চ শিক্ষিত ব্যক্তিৰ নিম্ন পৰ্যায়ৰ, ইমান নিম্ন পৰ্যায়ৰ মানসিকতাৰ কাৰণে মোৰ মানে সঁচা অৰ্থত ক'ব গ'লে ঘৃণা উপজে। সেই মানুহজনে মোক ক'লে যে মই ছুটি লৈছোঁ স্বইচ্ছাই। কাৰণটো সুধিলোঁ, নলৈ কি কৰিম, পেচেণ্ট পৰি আছে মেডিকেল কলেজত এডমিট হৈ আছে, অপাৰেশ্যন কৰিবলৈ ইমানেই পেচেণ্ট বুলি কৈছে যে মই 6 দিন 7 দিন ৰখিব লাগিব, কিন্তু নাৰ্ছিং হোমত তেওঁ এড্ৰেছ দিছে, তাত গ'লে মানে মোৰ হৈ যাব, কাৰণ মোৰতো পেচেণ্টক ট্ৰিটমেণ্ট কৰাটো মোৰ। এতিয়া কথাটো হ'ল সঁচা অৰ্থত মেডিকেল কলেজত অতি কৰিবৰ কাৰণে ইমান প্ৰেছাৰ পৰিছে নে নাই পৰা সেই বিভাগটোত। কিছুমান কথাত মই সঁচাটো মাতিব গ'লে কিছুমান ব্যক্তিৰ মানে কুকীৰ্তি ওলোৱাৰ ভয়ত বেয়া পায় মোক। কিছুদিনৰ আগতে প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টত অপাৰেশ্যন কৰিবৰ কাৰণে এজন ৰোগীক বাহিৰৰ পৰা মেডিচিন আনিবলৈ ডাক্তৰে ইনষ্ট্ৰাকশ্যন দিছিলে, য'ত সেই ৰোগীজনৰ আয়ুষ্মান কাৰ্ড আছিলে। আয়ুষ্মান কাৰ্ডত তেখেতে দৰৱ আনিবলৈ পাৰিম বুলি কোৱাৰ পিছত চিকিৎসকজনে ৰোগীজনক ক'লে যে মই আয়ুষ্মান কাৰ্ডত অনা দৰৱেৰে মই অপাৰেশ্যন নকৰোঁ। তেওঁ তেতিয়া এজন মানুহক ফোন কৰিলে, ফোন কৰাৰ পিছত সেই মানুহজনে পেচেণ্টৰ এটেণ্ডেণ্টক ফোন কৰিলে যে আপোনালোকৰ কালি অপাৰেশ্যন আছে, দৰৱখিনি ৰেডি হৈ গ'ল, তো আমি ক'ত দিম, আপোনালোক ক'ত লগ পাম। বিল হৈছিলে 14,000 কিমান, কনচেশ্যন কৰি ছাৰে কোৱাৰ কাৰণে আমি 12,000 কিমানত দিছোঁ। কোন ছাৰে কেলে দিলে সেইটো কাম কৰিবলৈ, আয়ুষ্মান কাৰ্ডত থকাৰ পিছত যেতিয়া ৰোগীজনে সেই দৰৱ ডিনাই কৰিলে ল'বলৈ, সেই ছাৰে আকৌ অপাৰেশ্যন নকৰোঁ বুলি চেলেঞ্জ দিলে। কেছটো মোৰ ওচৰলৈ আহিলে। মই গোটেই ব্যৱস্থাটো যেতিয়া ছুপাৰিণ্টেণ্ডেণ্টৰ প্ৰিন্সিপালৰ লগত কথা পাতিলোঁ, তেওঁলোকে যেতিয়া গম পালে সেই ৰোগীজনক কিন্তু আয়ুষ্মান কাৰ্ডৰ পৰা আনি দৰৱ আনিয়ে অপাৰেশ্যন কৰিলে পিছদিনাখন। আগদিনাখন কিন্তু নোৱাৰোঁ বুলি কৈছিল। কিয় হ'ল? এতিয়া মই কৈছোঁ অসম চিকিৎসা মহাবিদ্যালয়ত অপাৰেশ্যন 7 দিন 8 দিন লাগিব, আপুনি বাহিৰত যাওক কালিয়ে কৰি দিম বুলি কৈ বাহিৰলৈ পঠাই দিছে। তাৰমানে অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা এনেকুৱা নেক্সাছ এতিয়াও জীয়াই আছে, চলি আছে। এইটো অৱশ্যে তদন্ত হ'ব লাগে। সেইকাৰণে মোৰ, আপুনি যিটো কথা ক'লে, মই যদি 5টা বছৰৰ কাৰণে দায়িত্ব পাওঁ বা মই যদি এজন ৰাজহুৱা সামাজিকভাৱে কাম কৰিবলৈ যদি মোক ঈশ্বৰে যদি দায়িত্ব দিয়ে আৰু দলে যদি দায়িত্ব দিয়ে, প্ৰথম মোৰ থাকিব অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নতি কৰা। পোষ্ট গ্ৰেজুৱেট বহুত বিভাগ আছে, যিখিনি পোষ্ট গ্ৰেজুৱেট বিভাগ তাত আনি নতুনকৈ পোষ্ট গ্ৰেজুৱেট সৃষ্টি কৰিব লাগিব। এক, কাৰণ ফাদাৰ অৰ্গেনাইজেশ্যন অফ হেল্থ ডিপাৰ্টমেণ্ট অসম চিকিৎসা মহাবিদ্যালয়, মৰিব দিব নোৱাৰি। আজি বাহিৰত ব্যক্তিগত খণ্ডৰ 2-3খনকৈ হস্পিটেলত IVF হয়। ধনিক শ্ৰেণীৰ মানুহৰ সন্তান নাথাকিলে তেওঁলোকে IVF কৰিব পাৰিব, কিন্তু দিন দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ সন্তান নাথাকিলে IVF কৰিবলৈ তেওঁলোকৰ ওচৰত টকা নাই। কিয় অসম চিকিৎসা মহাবিদ্যালয়ত আমি IVFৰ ব্যৱস্থা কৰিব নোৱাৰিলোঁ আজিলৈকে? কিয় নোৱাৰিলোঁ? ক'ত আলোচনা হ'ব লাগিছিলে এইবিলাক? গভৰ্ণিং বডিত হ'ব লাগিছিলে। কিয় গভৰ্ণিং বডিত আলোচনা নহ'লে এইবিলাক বিষয়? গভৰ্ণিং বডি কি অকল চাহ খাবৰ কাৰণে গভৰ্ণিং বডি বনাই থোৱা হৈছে নেকি? IVF সন্তান নাথাকিব পাৰে কাৰোবাৰ, সন্তান পাবৰ কাৰণে এজন ব্যক্তি কি ধনিক শ্ৰেণী হ'ব লাগিব বুলি কিবা লিখিতভাৱে কথা আছে নেকি? দুখীয়া শ্ৰেণীৰ, কিন্তু দুখীয়া যিজন ব্যক্তি সেই পৰিয়ালটোৰ কি সন্তানৰ প্ৰয়োজন নহয়? নহ'ব নেকি? আধুনিকতাৰ সমাজত য'ত আমি এণ্ড্ৰইড মোবাইল লওঁ, আজি আমি চন্দ্ৰলৈ যাব পৰা হ'লোঁ, এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আমি IVF গাইনী ডিপাৰ্টমেণ্টত IVFৰ ব্যৱস্থা কৰিব পৰা নাই। কিমান লজ্জাজনক বিষয়। কিয় কৰিব পৰা নাই? চৰকাৰৰ টকা নাই নে চৰকাৰৰ মেন পাৱাৰৰ অভাৱ? চৰকাৰে দিওঁ কৈ আছে, চৰকাৰক আমি প্ৰস্তাৱ দিব জানিব লাগিব। কিয় জানা নাই আমি?
কিয় জনা নাই? নেফ্ৰলজি আমি PG ষ্টুডেণ্ট আমি ক্ৰিয়েট কৰিব পৰা নাই। নিউৰ' চাৰ্জাৰী আমি PG ষ্টুডেণ্ট ক্ৰিয়েট কৰিব পৰা নাই। নিউৰলজি আমি PG ষ্টুডেণ্ট ক্ৰিয়েট কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? যিখিনি PG দিছোঁ, অল ইণ্ডিয়া PG দিছোঁ, 50% অল ইণ্ডিয়াৰ ল'ৰা ছোৱালী বাহিৰলৈ ওলাই গুচি যায় PG পাছ কৰাৰ পিছত। তো যি 50% থাকিব তেওঁলোকে প্ৰাইভেট হস্পিটেলত কৰি আছে। তাৰ ফলত কি হৈছে? আমি মেডিকেল কলেজ জিলাই জিলাই খুলিছোঁ। সেই মেডিকেল কলেজত শিক্ষা দিবৰ কাৰণে আমাৰ অভিজ্ঞ চিকিৎসকৰ অভাৱ হৈ আছে। কিয় আমি অভিজ্ঞতা সম্পন্ন চিকিৎসক ৰেডি কৰিব পৰা নাই? ভুল হৈ আছে। তো মোৰ প্ৰথম প্ৰায়ৰিটি থাকিব অসম চিকিৎসা মহাবিদ্যালয়ৰ এই ব্যৱস্থাটো মই টনকিয়াল কৰা, প্ৰথম। দ্বিতীয় থাকিব ডিব্ৰুগড়ত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰা, ৰাজধানী ইনফ্ৰাষ্ট্ৰাকচাৰ। ৰাজধানী ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল যে দেখি থকা কৌটিকালৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লে নহ'ব। এয়াৰপৰ্টখন হ'ব লাগিব ইণ্টাৰনেশ্যনেল। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কাৰণে আমি ব্যৱস্থিত ৰূপত আমি কেনেকৈ প্লেচমেণ্ট দিছোঁ, কিয় কৰিব পৰা নাই? আমাৰ গাতে লাগি আছে আজি অৰুণাচল প্ৰদেশ, হয়নে? আমাৰ এক্ট ইষ্ট পলিচিৰ ওপৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে যিখিনি কথা কয়, এক্ট ইষ্ট পলিচিক আমি কিমান আগবাঢ়িব পাৰিছোঁ? আমি আগবাঢ়িব পাৰিছোঁনে? আমি প্ৰস্তাৱটো আগবঢ়াই দিব পাৰিছোঁনে? দক্ষিণ পূব এছিয়া আজি গাতে লাগি আছে আমাৰ বিভিন্ন দেশ। দক্ষিণ পূব এছিয়াৰ ডিব্ৰুগড় দুৱাৰদলি হয়। আমি ডিব্ৰুগড়ক সেই সুবিধাটো কৰি দিব পৰা নাই কিয়? আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব পৰা নাই কিয়? মই 3জন বিশেষ ব্যক্তিৰ কথা ক'ম আপোনাক এতিয়া, অসমীয়া ব্যক্তি। ডিব্ৰুগড় আমি তেওঁলোকক কিমান বেগ দিব পাৰিছোঁ? গৌতম বৰদলৈ চাওক, মোৰ কথাটো হ'ল ডিব্ৰুগড়ত এনেকুৱা সৃষ্টি, মোৰ সপোন, মই যদি বিধায়ক হওঁ, 5 বছৰৰ কাৰণে যদি মই দায়িত্ব পাওঁ, চৰকাৰী চাকৰি সৃষ্টি কৰাটো মোৰ দায়িত্ব নহয়। এজন এজন ব্যক্তিয়ে 10জন মানুহক সংস্থাপন দিব পৰাটো মোৰ ক্ষমতা কৰিব পাৰিব লাগিব। ডিব্ৰুগড়ে নেতৃত্ব দিব লাগিব, গুৱাহাটীৰ নেতৃত্ব দিলে নহ'ব। ডিব্ৰুগড়ে নেতৃত্ব দিব পৰা আমি সেই অধিকাৰ আমি কাঢ়ি আনিব পৰা কেপাচিটি কিয় নকৰিলোঁ আমি? আজি গৌতম বৰদলৈ, মই কথা এটা কৈছোঁ, বগীবিলত তেখেতে যিটো ব্যৱস্থাত তেওঁ ব্যৱসায়টো কৰি আছে, অকলে সংগ্ৰাম কৰি আছে, গোটেই ব্যৱস্থাটোত তেওঁক কিয় প্ৰটেকশ্যন আমি দিব পৰা নাই? তেওঁক কিয় আমি হেল্প কৰিব পৰা নাই? আজি যদি ডিব্ৰুগড় টাউনৰ মাজমজিয়াৰ পৰা পুলিচ ৰিজাৰ্ভৰ পুৰণা SP অফিচৰ বেক চাইডৰ পৰা যদি আমি তেখেতৰ যিখন নাও আছে, নাওখন যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব দিলোহেঁতেন, ডিব্ৰুগড় টাউনৰ পৰা তেওঁ মানুহ পালেহেঁতেন বেছি। পৰ্যটনৰ কাৰণে এটা সোণালী সুযোগ হ'লহেঁতেন। আজি তেওঁক দেখি আৰু 5খন তেনেকুৱা নাও আহিলেহেঁতেন। ইয়াৰ পৰা বগীবিল গ'লহেঁতেন, বগীবিলৰ পৰা ডিব্ৰুগড় টাউনলৈ আহিলেহেঁতেন। মোৰ কথাটো হ'ল যে ডিব্ৰুগড় যিটো পানীৰ কাৰেণ্টটো মাৰি আছে, মথাউৰিত খুন্দা মাৰি আছে, বালি চাপৰি যদি আমি ফালিবলৈ হয়, এটা চেনেলাইজ যদি কৰিবলৈ হয়, নাও চলাচল ব্যৱস্থাটো প্ৰচলন কৰিব লাগিব। নাও চলাচলৰ ব্যৱস্থা প্ৰচলন কৰিলে ডিব্ৰুগড়ত যিটো আণ্ডাৰ কাৰেণ্ট পানীৰ হৈ আছে, পানীয়ে সদায় এইফালে আহি সোঁতটো খুন্দা মাৰি আছে, তাক এটা আমি চেনেলত পানীখিনি লৈ যাব পাৰিম। আৰু মোৰ সপোনটো হৈ গ'ল যে আমি যিটো নদীৰ মথাউৰি, ৰিভাৰ বেংকটো আমি ডেভেলপ কৰিব লাগিব। ৰিভাৰ বেংকটো লগতে নদী পৰ্যটনৰ, ৰিভাৰ বেংকটোৰ লগত নদী পৰ্যটন, আৰু এই যে ৰাস্তাই ঘাটে যে আমাৰ যে ৰোড ছাইড ভেণ্ডিং জোনটো বনাই আছে যে, ৰোড ছাইড ভেণ্ডিং জোনটো মই গোটেই সম্পূৰ্ণৰূপে তাত দিলে, তাত ৰোড ছাইড ভেণ্ডিং জোনো হ'ব, পাৰ্কিঙৰ কাৰণে গোটেই নেশ্যনেল আছাম, এতিয়া নেশ্যনেল নহয়, এটা ষ্টেট হাইৱে যিটো হ'ল, ষ্টেট হাইৱেত পাৰ্কিঙৰ ধুনীয়া সুবিধা আছে। জেলখনৰ সন্মুখত ইমান বহল ৰাস্তা, তাৰ পৰা নাও চলিলেহেঁতেন। গৌতম বৰদলৈক যদি আমি আইডিয়েল হিচাপত যদি আগবঢ়াই দিওঁ, অসম চৰকাৰে বা ডিব্ৰুগড় জিলা প্ৰশাসনে তেওঁক যেনেকুৱা ধৰণৰ ছাপোৰ্ট দিব লাগে, যদি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে ডাঙৰ ডাঙৰ উদ্যোগপতিক যদি আমি কম মাৰ্জিনত যদি মাটি টুকুৰা দিব পাৰোঁ, তো এওঁলোককো আমি এই ব্যৱস্থাটো কৰিব পাৰিব লাগে। আজি চিংচাপৰি এজন ল'ৰা, তেওঁ PVC পাইপৰ, পানীৰ PVC পাইপৰ তেওঁ এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব বিচাৰি আছে, যিটো বস্তু আমাৰ ইয়াত সাধাৰণতে ঘৰত পানীৰ পাইপবিলাক ব্যৱহাৰ হয়, চবৰে ঘৰত লাগে, চব ক্ষেত্ৰত লাগে। তেওঁ এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিবলৈ গৈছে আমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত, বৰবৰুৱাত। ঠিক আছে, এতিয়া এই গোটেই ব্যৱস্থাটো আগতে দিল্লীৰ পৰা আহিছিলে, পাঞ্জাৱৰ পৰা আহে, বাহিৰৰ ৰাজ্যৰ পৰা অসমলৈ এইবিলাক আহে। PVC পাইপৰ যদি ইণ্ডাষ্ট্ৰিটো
তেওঁ এতিয়া নিজাববীয়াকৈ মাটি বিক্ৰী কৰি এটা ইণ্ডাষ্ট্ৰী ছেট আপ কৰিছে, তেওঁক আমি কিমান ছাপোৰ্ট দিব পাৰিছোঁ? ইফালে বকুলত গৌতম আমাৰ এই দীপক বৰাই যিটো নিজাববীয়া পদক্ষেপত তেওঁ বেম্বো ইণ্ডাষ্ট্ৰীটো ছেট আপ কৰি আছে। আমি যদি তেনেকৈ এই তিনিজন ব্যক্তিক যদি আদৰ্শ ব্যক্তি হিচাপত যদি উঠি অহা প্ৰজন্মক যদি আমি আগবঢ়াই দিব পাৰোঁ, তেওঁলোকক অকল দেখাই দিলে নহ'ব, তেওঁলোকক চৰকাৰী গোটেই ছিষ্টেমটোৱে বেক দিব লাগিব। তেওঁলোকে সংস্থাপন হোৱাৰ লগে লগে তেওঁলোকে আৰু 10জন মানুহক সংস্থাপিত কৰিলে, তেওঁলোকক দেখি উঠি অহা প্ৰজন্মই কৰিবলৈ যাব ব্যৱসায়টো। কাৰণ আমি গোটেই ব্যৱস্থাটোত মানে সুবিধা কৰি দিব লাগিব। মোৰ এইটো এটা থাকিলে হয়। এই তিনিজন ব্যক্তি যে লাষ্টত দীপক বৰাৰ কথাই ক'লোঁ মই, তেনেকৈ তেওঁলোকে গৌতম বৰদলৈ, দীপক বৰা আৰু আমাৰ এওঁ শৰ্মা ধৰক, এওঁলোকে যদি গোটেই ব্যৱস্থাটোত আমি তেওঁলোকক ব্যৱস্থিত ৰূপত আগত কোনে কি কৰিলে নাজানো, কিন্তু মই যদি বিধায়ক হওঁ মই তেতিয়া তেওঁলোকক মানে মই ছাপোৰ্টটো দিম। কাৰণ তেওঁলোক সঁচা অৰ্থত ক'ব গ'লে এজন আদৰ্শৱান মানে ব্যক্তি। সমাজত তেওঁলোকক মানে আদৰ্শ হিচাপত লৈ উঠি অহা প্ৰজন্মই ব্যৱসায় কৰিব পাৰে। সংগ্ৰাম কি বস্তু তেওঁলোকে দেখুৱাই গৈছে। সংগ্ৰামৰ মাজেৰে চৰকাৰী চাকৰি পিছত দৌৰি নাথাকি তেওঁলোকে সংগ্ৰামৰ মাজেৰে কিন্তু তেওঁলোকৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ লাগি আছে। মই সেইখিনি কৰিম, মই একদম পূৰা এডামেণ্ট। লগত মই মানে ডিব্ৰুগড়ক হেল্থৰ হাব বনাব বিচাৰিছোঁ। কাৰণ জন্ম দিছিলে যেতিয়া স্বাস্থ্য খণ্ডত, প্ৰতিটো ক্ষেত্ৰত স্বাস্থ্য খণ্ডত এইটো হেল্থ হাব হ'ব লাগে, এডুকেশ্যন ছিষ্টেমত হাব হ'ব লাগে। এতিয়া আপুনি চাওক, কনভেয়ৰ ৰোডত ফ্লাইঅভাৰৰ কাষত বাণীপুৰ ৰেল ষ্টেচনৰ মাজত FCI গোডাউন এটা এনেই পৰি আছে। আননেচেছেৰী মই ফেচবুকত বহুতবাৰ দিছোঁ এইটো DC লগত মোৰ আলোচনা আছে, ইয়াৰ পৰা উঠাই লৈ যোৱাৰ সংক্ৰান্তত। অপ্ৰয়োজনীয়ভাৱে ইয়াত গোডাউনটো আছে। সেই গোডাউনটো খালী কৰাৰ পিছত ইয়াত এডুকেশ্যন ছিষ্টেমটো আনিব লাগে। কাৰণ আমাৰ গোটেই এই চকিটিঙৰ পৰা লৈ এণ্টায়াৰ এৰিয়াটোত এডুকেশ্যন মানে ছিষ্টেমটো ভাল হৈছে। চলবুক স্কুলৰ পৰা, ডনবক্সৰ পৰা লৈ পেলাই বিভিন্ন কলেজ আহিছে। তাত যদি আমি তেনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত যদি মানদণ্ডৰ যদি কলেজ আনিব পাৰোঁ, তো মোৰ লক্ষ্যটো হৈ গ'ল ৰাজধানী যেতিয়া হ'ল, ৰাষ্ট্ৰীয় মানদণ্ডৰ ইয়াত উচ্চ শিক্ষা প্ৰতিষ্ঠান আহিব লাগে, আনিবই লাগিব। স্বাস্থ্য খণ্ডত আনিবই লাগিব। এভিয়েশ্যন ডিপাৰ্টমেণ্টটো আমি ডেভেলপ কৰিব লাগিব। আৰু এটা বস্তু মোৰ এটা সপোন আছে, নতুনকৈ মোৰ সপোনটো ক্ৰিয়েট হৈছে AI। আজিৰ যুগত AI যুগ আহি গ'ল। AI দ্বাৰা আমি ডেভেলপ কেনেকৈ কৰিব পাৰোঁ? এতিয়া আমি সপোন দেখিব লাগিব বেংগলোৰ, হায়দৰাবাদত আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ হ'ল, কেনেকৈ তাত নতুন নতুন ইণ্ডাষ্ট্ৰী ছেট আপ হৈছে। আমি সেইখিনি আদৰ্শ লৈ আমি ডিব্ৰুগড়ত চেষ্টা কৰিব লাগিব যে আমি AIটো কেনেকৈ এডপ্ট কৰোঁ, AIটোৰ পৰা আমি কি কি ক্ৰিয়েট কৰিব পাৰিম, নতুন সংস্থাপনৰ ৰাস্তা উলিয়াব লাগিব। বাছ টাৰ্মিনেল হ'ব লাগিব ইয়াত, আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল। মোৰ পৰিকল্পনাত বাছ টাৰ্মিনেল আছে। মোৰ পৰিকল্পনাত আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক সুসুৰক্ষিত কৰিব লাগিব। ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক সুৰক্ষিত হৈ থকা নাই। দম দাদাগিৰি বহুত চলে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত, য'ত মানুহে ব্যৱসায় মুক্ত মনেৰে কৰিব পৰা নাই। অন্ততঃ সেইটো দম দাদাগিৰি ব্যৱস্থাটো ইয়াত নচলিব। সকলোৱে ব্যৱসায় কৰিছে আৰু সকলো ইয়াত থলুৱা মানুহ। প্ৰমাণ হৈ গৈছে বানপানীৰ সময়ত, ভয়ংকৰ বানপানী, শিৱসাগৰ, নাজিৰাৰ ভয়ংকৰ বানপানীৰ সময়ত সকলো মানুহে জঁপিয়াই পৰিছে। তাত ভেদভাৱ ৰখা নাই কোনো। অন্ততঃ ডিব্ৰুগড়ত এই ব্যৱস্থাটো হ'ব দিব নোৱাৰি। মই ক'লোঁ মাছ বজাৰ, চব্জি মাৰ্কেট এক্সপাণ্ড কৰিব লাগে। নতুনকৈ মিউনিচিপালিটিয়ে বজাৰ ক্ৰিয়েট কৰিব লাগে। আৰু ৰাস্তাৰ ওপৰত ভেণ্ডিং জ'ন থাকিব নালাগে। ভেণ্ডিং জ'নৰ কাৰণে লাগিলে নতুন মাটি লৈ পেলাই, নতুনকৈ অঞ্চল জেগা লৈ পেলাই তাক ডেভেলপ কৰিব লাগে। আৰু তাত ভেণ্ডিং জ'ন দিব লাগে। আৰু একাউণ্টেবিলিটি থাকিব লাগে। ৰাস্তাৰ ওপৰত কোনোবাই দোকান দিলেই তাক বহিব দিব নালাগে। যেনেকৈ আপোনাৰ চাইকেল এখন মিউনিচিপালিটিত চলাবৰ কাৰণে, ৰিক্সা এখন চলাবৰ কাৰণে টিকেট ল'ব লাগে, গাড়ী এখন চলাবলৈ লাইচেঞ্চ ল'ব লাগে, ৰেজিষ্টাৰ হ'ব লাগে। ইয়াত এই যে আপোনাৰ লেচিবিলাকক দোকান দি দিছে, তেওঁলোকে 10খন দোকানৰ পৰা 100খন দোকান কৰি দিছে নিজৰ লাভৰ কাৰণে। মিউনিচিপালিটিয়ে কিন্তু সেইবিলাক বস্তু নাই চোৱা। এই গোটেই ব্যৱস্থিত ৰূপত ডিব্ৰুগড় সমষ্টিটো আগবঢ়াই নিয়াটো মোৰ এটা ডাঙৰ সপোন। লগতে মই অসমৰ 126টা বিধানসভাৰ ভিতৰত জাকত জিলিকা এটা বিধানসভা হিচাপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ এটা সপোন আছে, য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন ৰাজধানী বনোৱা,
তাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত কিঞ্চিতমান হ'লেও মই তেওঁক সহযোগিতা আগবঢ়াব পাৰিম বুলি মই আশা ৰাখিছোঁ। আশা কৰিম অদূৰ ভৱিষ্যতে কি হয় কোনো নাজানে, কিন্তু ডিব্ৰুগড়খন সঁচা অৰ্থত পৰিৱৰ্তন হ'ব লাগে। এতিয়া যিকেইজন ব্যক্তিয়ে ডিব্ৰুগড় চলাই আছে, যাৰ নেতৃত্বত ডিব্ৰুগড় চলি আছে, তেওঁলোকে এটা পৰিকল্পিত ৰূপত, কাৰণ নিবনুৱা সমস্যা বাঢ়িছে, নিবনুৱা সমস্যা কিন্তু সমাধান কৰিবই লাগিব। আৰু আমি চাকৰিৰ পিছত দৌৰাতকৈ আমি যদি আদৰ্শগত ব্যক্তিক যদি আমি আইডিয়েল হিচাপত আগবঢ়াই দিব পাৰোঁ, অন্ততঃ ল'ৰাই উঠি অহা প্ৰজন্মই সংস্থাপনৰ ৰাস্তা নিজে দেখিব। নতুন নতুন সংস্থাপন, নতুন নতুন ইণ্ডাষ্ট্ৰী ছেট আপ কৰিব লাগিব, যিটো বস্তু ডিব্ৰুগড়ত অভাৱ। নতুন ইণ্ডাষ্ট্ৰী এটাও ডিব্ৰুগড়ত নবহিলে, সেইটো মানে বিৰাট দুখ লাগে। এটা যদি নতুন ইণ্ডাষ্ট্ৰী দেখুৱাই দিব পাৰে কোনোবাই। ডিব্ৰুগড় ইউনিভাৰ্চিটিত নতুন ছাবজেক্টটো আনিব লাগে। কানৈ কলেজখনক ইউনিভাৰ্চিটিৰ মৰ্যাদালৈ ৰূপান্তৰিত কৰিব গৈ আছে, কিন্তু কানৈ কলেজক সেই পৰিৱেশ আমি দিবলৈ পাৰিব লাগে। আৰু এডুকেশ্যন পলিচি আজি যি ধৰণে হৈ আছে, তাক আৰু ছাপোৰ্ট দি নতুন নতুন এডুকেশ্যন মানে অল ইণ্ডিয়া লেভেলত সমকক্ষৰ এডুকেশ্যন ইনষ্টিটিউট ডিব্ৰুগড়লৈ আনিম। মই আনিম বুলি কৈছোঁ, মই যদি দায়িত্ব পাওঁ, কিন্তু বৰ্তমানৰ যিকেইজনে দায়িত্বত আছে তেওঁলোকে অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমি এতিয়া কম্পিটিশ্যন গুৱাহাটীৰ লগত কম্পিটিশ্যন কৰিম বুলি দেখি থাকিলে নহ'ব সপোন। আমি যদি 20 বছৰ 30 বছৰ পিছত সপোন দেখোঁ, আমাৰ পৰিকল্পনা, তেতিয়াহ'লে আমি হায়দৰাবাদ হওক বা বেংগলোৰৰ লগত কম্পিটিশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব, তেতিয়াহে ডিব্ৰুগড়ে কিবা এটা পাব। আদাৰৱাইজ ডিব্ৰুগড়ে তাৰমানে যদি আমি এনেকৈ থাকোঁ, ডিব্ৰুগড়ে একো নাপায়। আমি তাত কেনেকৈ পৰিৱৰ্তিত হ'ল, আমি কিয় কৰিব পৰা নাই। আৰু এটা কথা মই কৈ থৈছোঁ, টাউনশ্বিপৰ অভাৱ হৈ আছে। সুপৰিকল্পিত টাউনশ্বিপ নথকাৰ কাৰণে অদূৰ ভৱিষ্যতে কিন্তু মানকটা ফালে বিৰাট সাংঘাতিক প্ৰব্লেম হ'ব। ৰাস্তা ঘাট বহল হৈ গৈছে, কিন্তু ট্ৰেফিক পইণ্ট হওক, ৰাস্তা ঘাট বহল হৈছে, ৰাস্তাবিলাকৰ টাৰ্ণিংবিলাক হওক, এই গোটেই ব্যৱস্থাবিলাক সুপৰিকল্পিত ৰূপত আমি বনাব পাৰিব লাগিছিলে। ৱেল প্লেনিং ডিব্ৰুগড় টাউনৰ ভিতৰত মডাৰ্ণ টেকন'লজি ব্যৱহাৰ কৰি কিন্তু ট্ৰেফিক কণ্ট্ৰল হোৱাগৈ নাই ডিব্ৰুগড়। মডাৰ্ণ টেকন'লজি ব্যৱহাৰ কৰি ট্ৰেফিক কণ্ট্ৰলটো লাগে, কাৰণ ৰাজধানী মৰ্যাদা পালোঁ। আৰু আমাৰ ইয়াত মিউনিচিপালিটিৰ এটা মডাৰ্ণ ছিকিউৰিটি ছিষ্টেম হ'ব লাগে, যিটো ছিকিউৰিটি ছিষ্টেমে অসম পুলিচৰ মুখলৈ চাই কাম কৰিব নালাগে, নিজাববীয়াকৈ কামখিনি কৰিব লাগে। সেই বস্তুটো মই অভাৱ দেখি আছোঁ। তেওঁলোকে অকল মানে ৰাস্তাই ঘাটে দোকান উঠাবৰ কাৰণে ছিকিউৰিটিখিনি লৈ ফুৰিলে নহ'ব, সেইখিনিক ট্ৰেইন আপ কৰিব লাগিব, ফিজিকেল ফিটনেছ আনিব লাগিব। প্ৰয়োজন সাপেক্ষে তেওঁলোকক যেনেকৈ আমাৰ কাজিৰঙাত গড় ৰোধৰ কাৰণে তেওঁলোকক বন্দুক প্ৰয়োজন সাপেক্ষে দিছে কিছুমান ক্ষেত্ৰত, তেনেকুৱা মানে ৰূপান্তৰিত কৰিব লাগিব। তেওঁলোকক তেনেকুৱা এটা ফ'ৰ্চ বনাব লাগিব মিউনিচিপালিটিয়ে, কাৰণ মিউনিচিপালিটিৰ নজৰ দিব লাগিব ডিব্ৰুগড়খনত। ডিব্ৰুগড়খনত প্ৰতিটো ক্ষেত্ৰত চুকে কোণে যেতিয়া মিউনিচিপালিটিৰ নজৰত আহিব, তেতিয়া অন্ততঃ যাৰ মন গৈছে সিয়ে ৰাস্তাৰ ওপৰত দোকান দিয়া, যাৰ মন গৈছে সিয়ে অধিগ্ৰহণ কৰা, গম পাইছেনে? ফুটপাথবিলাক অধিগ্ৰহণ হৈ আছে, ৰাস্তাবিলাক অধিগ্ৰহণ হৈ আছে, নাৰ্ছিংহোম এখনৰ পিছত এখন খুলি গৈ আছে, পাৰ্কিঙৰ কাৰো ব্যৱস্থা নাই, মতলব নাই, যোনফালে মন গৈছে সেইফালে ওৱান ৱে বনাই দিছে। এইবিলাক অন্ততঃ এটা ভিজন এটা হ'লহেঁতেন। আশা কৰিম অনাগত দিনত আমি দেখিবলৈ পাম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজৰ পৰিকল্পনাত কাম কৰিবই, তেওঁ যিহেতু নেকি তেওঁ নিজৰ কাৰ্যালয়ো বহাইছে। তো আশা কৰিছোঁ এই গোটেই ব্যৱস্থাটোত আমি সুন্দৰ ৰূপ এটা দেখিব পাম বুলি। ধন্যবাদ উজ্জ্বল দা। আজি বহুখিনি কথাই আমি গম পালোঁ, নজনা কথাও গম পালোঁ। আপোনাৰ অভিজ্ঞতাৰ কথা ক'লে, ভৱিষ্যত পৰিকল্পনাৰ কথা ক'লে, আপোনাৰ সমাজ সেৱাৰ লগত জড়িত আপোনাৰ নিজৰ অভিজ্ঞতাখিনি আমি গম পালোঁ। আৰু লগতে আমাৰ গম পালোঁ আপুনি কোৱাৰ দৰে কেনেবাকৈ যদি আপুনি 5 বছৰ আপোনাৰ দায়িত্বত যদি ডিব্ৰুগড়খনৰ উন্নয়নৰ কাৰণে দায়িত্ব দিয়া হয়, তো কেনেধৰণে আপুনি আগুৱাই লৈ যাব সেইখিনি কথাও গম পালোঁ। আপোনাৰ বিভিন্ন ব্যস্ততাৰ মাজত আপুনি আহি আমাক এই সময়কণ দিয়াৰ বাবে বহুত ধন্যবাদ। আকৌ ভৱিষ্যতে আপোনাক লগ পাম বুলি আমি আশা ৰাখিলোঁ, আৰু ইন ফিউচাৰ আমি নিশ্চয় আপোনাক আকৌ মাতিম আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ আপোনাক। ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ দা সুনীল বৰা শ্ব', এই যিটো শ্ব' ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে। আশা কৰিম এই শ্ব'টোৱে সমগ্ৰ অসমব্যাপী এটা জনপ্ৰিয়তা বৃদ্ধি হওক, কাৰণ আমি গুৱাহাটীৰ পৰা অসম নহয়, মোৰ সপোনটো হ'ল, মোৰ ব্যক্তিগত সপোন, ডিব্ৰুগড়ে অসম অধিগ্ৰহণ কৰক।
গুৱাহাটীয়ে ডিব্ৰুগড় অধিগ্ৰহণ নহয়। ডিব্ৰুগড়ৰ প্ৰতিটো ক্ষেত্ৰত ডিব্ৰুগড়ৰ মানুহখিনিয়ে নিজক ডেভেলপ কৰক, ডিব্ৰুগড় চিনাকিটো দিয়ক। মেক ইন ইণ্ডিয়া যেনেকৈ হ'ল, আমি ভাবিম যে ডিব্ৰুগড়ে তেনেকৈ মেক ইন ডিব্ৰুগড় কৰক প্ৰতিটো ক্ষেত্ৰত। হয় সেই আশাৰে আপোনালোকৰ এই অনুষ্ঠানটোত মোক মাতাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দা সুনীল বৰা শ্ব'টোৱে জনপ্ৰিয়তা বৃদ্ধি হওক এই আশা ৰাখি মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। মই কেমেৰা পাৰ্চনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিজন সদায় কেমেৰাৰ পিছফালে থাকে। মই পুনৰ সমগ্ৰ অসমবাসীক মোৰ এই বিষয়খিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে আৰু আপোনালোকে আশা কৰিম যে এই গোটেই ব্যৱস্থাটো আপোনালোকে কিনো ক'লোঁ আমি আলোচনাখিনি আপোনালোকে চাব বুলি মই অধীৰ আগ্ৰহেৰে বাট চাই ৰ'লোঁ। ধন্যবাদ। ধন্যবাদ। বন্ধুসকল, আমাৰ অনুষ্ঠানটি চাই আপোনালোকে কেনেকুৱা পালে জনাব। আজি বহু কথা আমি গম পালোঁ, নজনা কথা। ডিব্ৰুগড়খনক লৈ আমি বহু কথা আলোচনা কৰিলোঁ। ভিডিঅ'টি কেনেকুৱা পালে চাই আমাক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল লোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ নতুন এটি খণ্ডলৈ আহিম। আজিলৈ ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।